হেল্ল' গাইজ, তোমালোকক মোৰ আছাম মেথছ মাষ্টাৰ চেনেলটোলৈ স্বাগতম জনালোঁ। আজি আমি থাৰ্ড গ্ৰেজুৱেশ্যন লেভেলৰ কুৱেশ্যন পেপাৰ ডিছকাশ্যন কৰিম। আজি আমি মেথছ আৰু ৰিজনিঙৰ কুৱেশ্যন এনচাৰ কৰিম। চ' আমি অকণমানো পলম নকৰাকৈ আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কুৱেশ্যন নম্বৰ 41টো দিছে, 60ৰ 40% সৈতে 40ৰ 60% যোগ কৰিলে ফলাফল হ'ব। 60ৰ 40%, 40 ওপৰত তলত কি হ'ব 100। 60 জেগাত আমি এই 60 পাতিলোঁ, জেগাত পূৰণ পাতিলোঁ, 40ৰ জেগাত ওপৰ 40টো পাতিলোঁ, আৰু এই শতাংশ জেগাত আমি কি পাতিলোঁ 100 পাতিলোঁ। তেনেকেই তাৰ লগত আমাক যোগ কৰিবলৈ কৈছে, আমি যোগ কৰিলোঁ। কাক যোগ কৰিবলৈ কৈছে? 40ৰ 60%, 40ৰ কিমান শতাংশ? 60%। তেন্তে এইটো 0 পৰা এইটো 0 কাটিলোঁ, এইটো 0 পৰা এইটো 0 কাটিলোঁ, তেতিয়া 6 4 গুণ কি হ'ব? 24। নেক্সট এইটো 0 পৰা এইটো 0 কাটিলোঁ, এইটো 0 পৰা এইটো 0 কাটিলোঁ, 6 4 গুণ কি হ'ব? 24। আমি শেষৰ অংকটো চালোঁ 4, এই 24ৰ শেষৰ অংকটো চালোঁ 4 4 যোগ কৰিলে কি পাম আমি? 8। অপশ্যন নম্বৰ অকল বিতহে লাষ্টৰ সংখ্যাটো কি আছিলে? 8 আছিলে। আমি 24 যোগ কৰিলে 48 পাম, কিন্তু ইমান কৰি থকাৰ আমাৰ কোনো প্ৰয়োজন নাই। যদি ঘড়ী এটাৰ মিনিটৰ কাটাডালে 180 ডিগ্ৰী কোণ অতিক্ৰম কৰে, তেন্তে একে সময়তে ঘণ্টা কাটাডালে অতিক্ৰম কৰা কোণ হৈছে। এই কুৱেশ্যনটো আমি সূত্ৰৰ জৰিয়তেও কৰিব পাৰোঁ, নতুবা আমি ডাইৰেক্ট নিজৰ বুদ্ধি প্ৰয়োগ কৰিও কৰিব পাৰোঁ। মই এটা কথা জানো যে 12টা, যদি মিনিটৰ কাটাডাল 12ত আছিলে, 12 পৰা গৈ গৈ ক'ত পাবগৈ লাগিব? 6ত পাবগৈ লাগিব। তেতিয়া আমাক কিমান ডিগ্ৰী কোণ বনিব? 180 ডিগ্ৰী। এতিয়া মিনিটৰ কাটাডালে তেতিয়াহ'লে কিমান দূৰ ঘূৰিব? সি আধা ঘণ্টা সময় ঘূৰিব ন, 60 মিনিট ঘূৰিব। তেতিয়া ঘণ্টা কাটাডালে যদি সি ঘণ্টা কাটাডাল 12টাত আছিলে, তেতিয়াহ'লে ই ক'ত পাব? 12 আৰু 1ৰ মাজত পাব ন, যিহেতু মিনিটৰ কাটাডালে আধা ঘণ্টা সময় ঘূৰিলে। তেনেহ'লে ক'ত পাবগৈ আমাৰ? 1 আৰু 12ৰ মাজত। তেতিয়া আমি জানো 12 আৰু 1 মাজত কিমান ডিগ্ৰী কোণ থাকে? আমি জানো 30 ডিগ্ৰী কোণ থাকে। তেতিয়া তাৰ আধাটো কি হ'ব? তাৰ আধাটো 15 হ'ব। অপশ্যন নম্বৰ কোনটো শুদ্ধ হ'ব? অপশ্যন নম্বৰ ডি। নেক্সট কুৱেশ্যন, এইটো দিয়া আছে। এই কুৱেশ্যনটো কেনেকৈ কৰিম? আমি প্ৰথমে ফাৰ্ষ্ট ওপৰকেইটা লিখি ল'ম। ওপৰত আছে 2 পাৱাৰ m ইনটু 2 পাৱাৰ আছে 6 ইনটু 2 পাৱাৰ -4। তাৰপিছত ইয়াৰ তলত 2 পাৱাৰ -5টোক আমি যদি ওপৰলৈ নিব বিচাৰোঁ, সি +5 হ'ব। 2 পাৱাৰ +5 ইকুৱেল কি হ'ব? 2 পাৱাৰ 12 হ'ব। তেন্তে এইকেইটা গোটেইকেইটা 2 2 2 আছে, মানে বেছ চবৰে কি আছে? ছেম আছে। তেতিয়া পাৱাৰ কি হয়? 8 হয়। এতিয়া 2 ওপৰত m + 6 + -4 প্লাছ কি হ'ব? 5 ইকুৱেল কিমান হ'ব? 2 পাৱাৰ 12 হ'ব। তেন্তে 6 পৰা যদি 4 গুচি যায় থাকিব কি? 6 পৰা 4 গ'লে থাকিব 2। 2ৰ লগত মই 5 যোগ কৰিলে কি হ'ব? 7। 6 পৰা 4 গ'লে থাকিব 2। 2ৰ লগত মই 5 যোগ কৰিলে 7। 2 ওপৰত m প্লাছ কি হ'ব তেতিয়া? 7 ইকুৱেল কি হ'ব? 2 ওপৰত 12। এতিয়া ইয়াতো 2 আছে, ইয়াতো 2 আছে। তেনেহ'লে এই ওপৰ m+1 কাৰ লগত সমান হ'ব? এই 12টোৰ লগত সমান হ'ব। তেন্তে আমি কি লিখিব পাৰোঁ? তেতিয়া আমি লিখিব পাৰোঁ m+7 ইকুৱেল কি বুলি? 12 বুলি। চ' এই 7টো কিহত আছে? প্লাছত আছে। সমান চিহ্ন ইটো চাইডে নিলে ই কিহত হৈ যায়? মাইনাছত হৈ যায়। তেন্তে m ইকুৱেল কি হ'ব? এইটো 7হে গৈছিলে, 7। 12 পৰা 7 গ'ল থাকিব কি? 5। এনচাৰ নম্বৰ কোনটোত m ইকুৱেল 5 আছে? সেইটোৱে শুদ্ধ হ'ব। অপশ্যন নম্বৰ 1তে m ইকুৱেল কি আছে? 5 আছে। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 44টোত আছে -1ৰ ওপৰত অড পাৱাৰ আছে। অড পাৱাৰ থাকিলে সদায় -1এ হ'ব। -1ৰ ওপৰত পাৱাৰ ইভেন আছে, তেনেহ'লে ই কি হ'ব? +1 হ'ব। 1 পৰা 1 গ'লে থাকিব কি? 0। অপশ্যন নম্বৰ চি। ইয়াক মই আকৌ বুজাই দিছোঁ, বহুতে আকৌ এইটো বুজিও নাপাব পাৰে। -1ৰ ওপৰত 5 থকা মানে কি? -1টো কেইবাৰ পূৰণ কৰিব লাগে? -1 পূৰণ, -1 পূৰণ, -1 পূৰণ, -1 পূৰণ, -1 কেইবাৰ পূৰণ কৰিব লাগে? 5 বাৰ। 1 2 3 4 5 বাৰ। 5 বাৰ পূৰণ কৰিলোঁ। তেতিয়া পূৰণ কৰিলে কি হয়?
মাইনাছ চিন কি হৈ যাব প্লাছ চিন এতিয়া বৰ্তমান কি হৈ আছে প্লাছ আকৌ প্লাছে মাইনাছে কি হ'ব মাইনাছ এতিয়া বৰ্তমান কি হৈ আছে মাইনাছ আকৌ মাইনাছে কি হৈ যাব প্লাছ এতিয়া বৰ্তমান কি হৈ আছে প্লাছৰ লগত আকৌ মাইনাছ যদি আমি পূৰণ কৰোঁ তেতিয়া কি হ'ব একেবাৰে লাষ্টত মাইনাছ আৰু এক পূৰণ কৰিলে একেই এক এগুণ এক তেতিয়া কি থাকিব -1 তেনেহ'লে ফাইনেলি আমি কি পালোঁ -1 পালোঁ সেম তেনেকেই যদি -1 পূৰণ -1 পূৰণ -1 পূৰণ -1 পূৰণ -1 পূৰণ -1 এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা পূৰণ কৰোঁ মাইনাছে প্লাছ হৈ যাব আকৌ প্লাছে মাইনাছে মাইনাছে প্লাছ প্লাছে মাইনাছে মাইনাছ আকৌ মাইনাছে কি হৈ যাব প্লাছ তেতিয়া +1 থাকিব একে পূৰণ কৰিলে কি হ'ব +1 হ'ব ন তেনেহ'লে কি হ'ব -1 +1 কৰিলে কি হ'ব 0 হ'ব নেক্সট কুৱেশ্যন দিয়া আছে কি নেক্সট কুৱেশ্যন দিয়া আছে কোনো দুটা সংখ্যাৰ ডাঙৰটোৰ বৰ্গৰ পৰা সৰুটোৰ বৰ্গৰ মান বিয়োগ কৰিলে ফলাফল সংখ্যা দুটাৰ পাৰ্থক্যৰ সমান হয় সংখ্যা দুটাৰ যোগফল হৈছে আমাক এতিয়া যি দিছে আমি তেনেকৈ লিখি যাম প্ৰথমে ডাঙৰটোৰ বৰ্গ ডাঙৰটোৰ সংখ্যাক ধৰি ল'লোঁ মই a তেতিয়া এক মই কি কৰি দিম বৰ্গ কৰি দিম ওকে বৰ্গ কৰিলোঁ সৰুটোৰ বৰ্গৰ মান বিয়োগ কৰিলে সৰু সংখ্যাটোক মই ধৰিলোঁ b তেতিয়া তাক কি কৰিলে বৰ্গ কৰি পিনি কি কৰি দিলে বিয়োগ কৰি দিলে আমি কি পাম বুলি কৈছে ফলাফল এইটো ফলাফল লিখা আছে ফলাফল সংখ্যা দুটাৰ পাৰ্থক্যৰ সমান হয় সংখ্যা দুটাৰ পাৰ্থক্য মানে এইটো ডাঙৰটো সংখ্যা আছিলে এইটো সৰুটো সংখ্যা আছিলে তেতিয়া সিহঁতৰ পাৰ্থক্য সৈতে কি হ'ব সমান হ'ব a - কি হ'ব b তেতিয়া আমাক উলিয়াব দিছে সংখ্যা দুটাৰ কি যোগফল তেতিয়া আমাক উলিয়াব দিছে a + কি উলিয়াব দিছে b সো আমি a + b কেনেকৈ উলিয়াম এইটো সূত্ৰত পৰিয়ে আছে এইটো a² - b² হয় ইয়াক সূত্ৰত ভাঙিলে a + b হ'ব এটা a - কি হ'ব b হ'ব ইফালে কি আছে a - b আছে সো তেনেহ'লে এটা কথা লক্ষ্য কৰিম a + b টো a - b টো a + b লগত কি হৈ আছে আমি জানো কি হৈ আছে পূৰণ হৈ আছে সো তেনেহ'লে a - b টো মই সমান চিহ্ন এইটো চাইডে লৈ আনিলে কি হ'ব হৰণ হ'ব তেনেহ'লে তাক লৈ আনিলোঁ a - কি হ'ব b ইয়াক লৈ আনিলোঁ হা সেইটো কাৰণে মই হাৰি দিছোঁ তেনেহ'লে a - b কেইবাৰ হৰণ যাব এবাৰ যাব তেন্তে এইটোক মই কেনচেল কৰি কি লিখি দিম এতিয়া 1 এইটো কাটি দিছোঁ তেতিয়া a + b উলিয়াব দিছিলে কি পালোঁ 1 পালোঁ অপশ্যন নম্বৰ কোনটো শুদ্ধ হ'ব a + b মানটো কি পালোঁ আমি 1 অপশ্যন নম্বৰ c নেক্সট কুৱেশ্যন দিছে কি যিকোনো দুটা অখণ্ড সংখ্যাৰ যোগফল অখণ্ড সংখ্যা মানে কি প্ৰথম আমি জানিব লাগিব অখণ্ড সংখ্যা 0 1 2 3 4 5 ... -1 -2 -3 এইবিলাকে কি বুলি কোৱা হয় অখণ্ড সংখ্যা বুলি কোৱা হয় ওকে নেক্সট কি কৈছে সদায় এটা অশূন্য ধনাত্মক অখণ্ড সংখ্যা হ'ব অশূন্য ধনাত্মক অখণ্ড সংখ্যা হ'ব অকল ধনাত্মক অখণ্ড সংখ্যা হ'ব তেনেকুৱা কথা নহয় কাৰণ মই যদি যোগ কৰোঁ -3 + 1 এইটোও অখণ্ড সংখ্যা এইটো অখণ্ড সংখ্যা যোগ কৰিলে মই কি পাম -2 পাম তেতিয়া মই অকল ধনাত্মক অখণ্ড সংখ্যাই পালোঁ নেকি নাই পোৱা ন সেকেন্ড কি দিছে সদায় এটা অশূন্য ঋণাত্মক অখণ্ড সংখ্যা পাম সদায় যে ঋণাত্মক সংখ্যা পাম তেনেকুৱা কথা হ'ল নেকি মই যদি 2 + 3 যোগ কৰোঁ এইটো অখণ্ড সংখ্যা এইটো অখণ্ড সংখ্যা ন তেতিয়া 2 3 কি পাম 5 টো কি ঋণাত্মক নেকি তেনেহ'লে কি হ'ব দুইটা অপশ্যন কি হ'ব ভুল অপশ্যন নম্বৰ 1 ভুল অপশ্যন নম্বৰ 2 ভুল সদায় এটা অশূন্য ধনাত্মক অখণ্ড অথবা এক ঋণাত্মক অখণ্ড সংখ্যা হ'ব সদায় অশূন্য শূন্য নহ'ব বুলি কৈছে যদি আমি দুটা ধনাত্মক সংখ্যা যোগ কৰোঁ যদি মই -3 +3 লগত যোগ কৰোঁ তেতিয়া -3 পৰা 3 গুচি গ'লে শূন্য থাকিব তেতিয়া অশূন্য হ'ব ন এই অপশ্যনটো ভুল অপশ্যন নম্বৰ কোনটো শুদ্ধ হ'ব ডি নেক্সট কুৱেশ্যন কি দিছে প্ৰতি 6 মাহৰ মূৰত চক্ৰবৃদ্ধি সুদ হিচাপ কৰিলে চক্ৰবৃদ্ধি সুদ কেনেকৈ হিচাপ কৰিলে 6 মাহৰ মূৰত হিচাপ কৰিলে 10% চক্ৰবৃদ্ধি সুতৰ হাৰত 1000 মূলধনৰ 1 বছৰৰ মূৰত জমা হোৱা মুঠ সুতৰ পৰিমাণ হৈছে এই কুৱেশ্যনটো কৰিবৰ কাৰণে আমি ফাৰ্ষ্ট কি কৰিব লাগিব আমাৰ 6 মাহ বুলি হিচাপ কৰিবলৈ দিছে নহয় তেন্তে আমাৰ এই বছৰটো 6 মাহলৈ নিলে 6 মাহ কেইটা হ'ব দুটা হ'ব নেক্সট
এইটো বছৰি আছে, বছৰি 10%, তেতিয়া আমি মাহত নিলে কিমান হ'ব? ই 5% হ'ব। এতিয়া 5% ভগ্নাংশ ৰূপটো লিখিব পাৰিব লাগিব 1 কি হয় 20। তাৰপিছত এতিয়া বৰ্তমান কিমান হৈ গ'ল? ছমাহ দুটা। তেনেহ'লে আমি কি কৰি দিম? এই 20টো যে 20ৰ ওপৰত কি কৰি দিম? ইয়াত দুটা বনি গ'ল যে, সেইটো কাৰণে স্কোৱাৰ কৰি দিম। 20 কি হ'ব? 400। এতিয়া যোনটো মূলধনটো আমি 400 বুলি নিজে ধৰি ল'ম। কেনেকৈ ধৰিলোঁ কুৱেশ্যনটো পাছত মই ডিটেইলছত বুজাই দিম। এতিয়া আমি এনেকৈ বুজিবলৈ চেষ্টা কৰোঁ। এতিয়া মূলধন আমি কিমান বুলি ধৰিলোঁ? 400। এতিয়া মূলধনত প্ৰথমে কিমান শতাংশ সুদ দিব লাগিব? 5%। প্ৰথম মাহত কিমান দিব লাগিব? 1/20% ৰেটত 1/20% ৰেটত 400 সুদ কি হ'ব? 400 ৰুট হ'ব 20। নেক্সট আকৌ প্ৰথম ছমাহত, আকৌ দ্বিতীয় ছমাহত কি হ'ব? 1/20% সুতত কিমান হ'ব? ইউ কি হ'ব? 20। নেক্সট আকৌ আমি এটা কথা জানো, চক্ৰবৃদ্ধি সুতত যোনটো সুত হয় ন, সুতৰ ওপৰতো আমি কি দিব লাগে? সুত দিব লাগে। তেন্তে 20% ওপৰতো আমি কি দিব লাগিব? সুত দিব লাগিব 1/20% ৰেটত। তেতিয়া ই কি হ'ব? 1। এতিয়া ফাইনেলি সুত প্ৰথমৰ ছমাহত 20, আকৌ ছেকেণ্ড ছমাহত 20, আকৌ এইটো প্ৰথম ছমাহৰ সুতটোৰ ওপৰত সুত বহিছে 1 টকা। তেনেহ'লে কিমান হ'ল? 20 40 41 হ'ল। 41 ইউনিট আমি সুত দিব লাগিব। এতিয়া মই কৈছিলোঁ কি যোনটো প্ৰিন্সিপাল হয় মই 400 বুলি ধৰি ল'লোঁ। তেতিয়া একচুৱেলি আমাক প্ৰিন্সিপাল দিয়া আছিলে কিমান? প্ৰিন্সিপাল দিয়া আছিলে, প্ৰিন্সিপাল মানে মূলধন 1000 টকা। 400 ৰিপ্ৰেজেণ্ট কৰিছে কিমানক? 1000ক। তেন্তে 1 ইউনিটে কিমানক ৰিপ্ৰেজেণ্ট কৰিব? 400 হৰণ কৰিব লাগিব, ডিভাইডেড বাই 400। তেন্তে আমি ব্যাজ কিমান পাইছিলোঁ? আমি টোটেল 41। চ' তেনেহ'লে মই কি পূৰণ কৰি দিম? 41 পূৰণ কৰি দিম। তেন্তে মই কি কৰিম? দুটা 0 পৰা দুটা 0 কাটি দিলোঁ। এই 10টোৱে মই 41ৰ লগত পূৰণ কৰিম, কি হ'ব? 410 হ'ব। তলত কি থাকিলে? অকল 4। 4য়ে ইয়াক হৰণ কৰি দিম, এনচাৰ ওলাই যাব। 4য়ে 40ক কেইবাৰ হৰণ যায়? 10 বাৰ। 4 দুগুণ কি হয়? 40। 1 বাকী থাকিলে এইটো সৈতে 10 হৈ গ'ল। 4 দুগুণ কি হ'ব তেতিয়া? 8। দশমিক এটা দিলোঁ, 0 এটা আহিলে, 4 5 গুণ কি হ'ব? 20। 102 পইণ্ট কি হ'ব? 5। আমাৰ অপশ্যন নম্বৰ কোনটোত আছে? 102.5। অপশ্যন নম্বৰ চিত আছে। এটা কথা এতিয়া চাগিলে বহুতেই এই কুৱেশ্যনটো বুজি পোৱা নাই। মই একেবাৰে শ্বৰ্ট মেথডত কৈছোঁ। যদি এইটো আমি লং মেথডত কওঁ বহুত টাইম লাগি যাব। চ' সেইটো কাৰণে তোমালোকে মোৰ ভাগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰা। নেক্সট 2 ওপৰত কি আছে? 2 পাৱাৰ আছে 6। 6ক 5এ হৰণ কৰিলে 2 ওপৰ পাৱাৰ 6 মানে আমি জানো 64। মানে 2 কেইটা পূৰণ হৈছে? এনেকৈ 2 2 6টা পূৰণ হৈছে টোটেল। কেইটা হ'ল? 1 2 3 4 5টা এণ্ড 6টা। যদি 2 আমি কেইটা পূৰণ কৰোঁ? 6টা পূৰণ কৰোঁ, আমি কিমান পাম? 64। এতিয়া এই 64ক 5এৰে হৰণ কৰিবলৈ কৈছে, কি ভাগ শেষ থাকিব সেইটো সুধিছে। যদি 5এ আমি 64ক পূৰণ কৰোঁ, 60ক একজেক্টলি গুচি যায়, সেইটোও জানো ভাগ, তেতিয়া কি থাকি যাব বাৰু? 4 থাকি যাব। কমন চেঞ্চ ইউজ কৰিলেই হৈ গ'ল। কি থাকিব আমাৰ? 4 থাকিব। অপশ্যন নম্বৰ ক'ত আছে? অপশ্যন নম্বৰ ডি। কুৱেশ্যন নম্বৰ আকৌ একেটাকে গুচি আহিলে। নেক্সট কুৱেশ্যন নম্বৰ এইটো আমি কেনেকৈ কৰিম? x² - 28x - 4 হৰণ কৰিব লাগে x + 1। এইটো ক্লাছ 10ৰ অংক। চ' এই কুৱেশ্যনটো কেনেকৈ কৰিম? এইটো হৰণ কৰাৰ বাদে কোনো বেলেগ বিকল্প নাই, কাৰণ x ≠ -1 বুলি আমাক দি থোৱা আছে। তেনেহ'লে আমি হৰণ কৰিব লাগিব। কাক হৰণ কৰিব লাগিব? x² - 28x - 4ক কোনে হৰণ কৰিব লাগিব? হৰণ কৰিব লাগিব কোনে? x + 1। অ'কে, ডান। ফাৰ্ষ্ট হৰণ কেনেকৈ কয়? এই সংখ্যাটো প্ৰথম সংখ্যাটো মিলাব চাব লাগে ইয়াৰ লগত পূৰণ কৰি। মানে এতিয়া এই xটোৰ লগত মই এডোখৰত কি পাতিম যাতে x² বনি যায়। তেতিয়া মই কি পূৰণ কৰিব লাগিব? তেনেহ'লে মই xৰ লগত x এডোখৰত কি পূৰণ কৰিব লাগিব? স্কোৱাৰ পূৰণ কৰিব, x পূৰণ কৰিব লাগিব।
এক্সৰ লগত এক্স পূৰণ কৰিলেহে এক্স স্কোৱাৰ বনে চ' তেতিয়াহ'লে কি বনিলে এক্স স্কোৱাৰ প্ৰথমে ই আৰু ই পূৰণ কৰি এইটো মিলাবলৈ চাব লাগে যদি মিলে তাৰপিছত এই +1টোৱে ইয়াৰ লগত এক্সৰ লগত পূৰণ কৰাটো বাধ্যতামূলক হৈ যায় তেতিয়া পূৰণ কৰিবই লাগিব একে এক্সৰ লগত পূৰণ কৰিলে কি হ'ব প্লাছ কি হ'ব এক্স হ'ব এইখিনিত মাইনাছ চিন এডাল কমন লয় এইটো এই মাইনাছ চিনে এই মাইনাছ চিনডালে তলৰ এই চিনবিলাকক কি কৰি থাকে পৰিৱৰ্তন কৰি থাকে এইখিনিত এতিয়া এক্স স্কোৱাৰ জেগাত একো নাই মানে প্লাছত আছে ইয়াক কি কৰি দিব ই মাইনাছ কৰি দিব ইয়াৰ কাষত প্লাছ আছে ইয়াকো কি কৰি দিব মাইনাছ কৰি দিব অ'কে তেনেহ'লে আমি এক্স স্কোৱাৰ পৰা এই মাইনাছ চিনডালে যিহেতু এখন কি কৰি দিলে মাইনাছ কৰি দিলে 0 হ'ব এইটো কি চিন বনি গ'ল এতিয়া মনৰ ভিতৰতে ভাবি লাগিব এইটো মাইনাছ এক্স হৈ গ'ল এতিয়া মাইনাছ 36ৰ পৰা মাইনাছ এক্স কৰিলে মাইনাছ কি হ'ব 4x হ'ব এইখিনিত -4টো নামি আহিব এতিয়া মই কি কৰিম এক্সে এইখিনিত এইডোখৰত কি পাতিলে মই এইডোখৰত মাইনাছ চিন আহিব মাইনাছ পাতিব লাগিব ন পাতি দিলোঁ তেতিয়া এতিয়া মই এইখিনিত 4x আনিব লাগে তেতিয়া এই এক্সৰ লগত মই কি পূৰণ কৰিব লাগিব এইখিনি 4 পাতিলেহে 4 আৰু x পূৰণ কৰিলে কি হ'ব 4x হ'ব তেনেহ'লে কি হ'ব 4x বাকী এইবোৰ ডিটেইলছ কৰি নাথাকোঁ অপশ্যনলৈ চাই দিওঁ x - 4 আছেনে নাই অপশ্যনত আছে না x - 4 অপশ্যন নম্বৰ 1তে x - 4 আছে তেতিয়া এইটো শুদ্ধ হ'ব বাকী ইমানকৈ পৰীক্ষা হলত আমি গোটেই ডিটেইলছ সলভ কৰিবলৈ কোনো প্ৰয়োজন নাই ধৰি লোৱা যে এটা বছৰত সকলোটি মাহ 28 দিন যুক্ত হয় যদি 1 জানুৱাৰী দিনটো সোমবাৰ হয় তেন্তে 28 এপ্ৰিলৰ দিনটো হ'ব এতিয়া প্ৰত্যেকটো মাহ কিমান দিন বুলি কৈছে 28 দিনীয়া হয় 28 দিনীয়া হয় তেতিয়া কি হৈছে 1 জানুৱাৰী দিনটো সোমবাৰ হ'লে 28 জানুৱাৰীটো কি হ'ব এটা কথাটো জানো মই 1 জানুৱাৰী দিনটো যদি সোমবাৰ হয় 28 এপ্ৰিলটো হৈছে 1 এপ্ৰিল তাৰিখেও কি বাৰ হ'ব সোমবাৰ হ'ব কিয় কাৰণ চবৰে মাহটো সমান 28 দিনীয়াই হয় তেন্তে 28 এপ্ৰিলক আমি 28ক আমি 7 হৰণ কৰি দিম 7 4 গুণ 28 এক্সেক্টলি ভাগ যায় যদি এক্সেক্টলি ভাগ যায় সি সেম ডে হ'ব সোমবাৰে হ'ব নেক্সট কুৱেশ্যন কুৱেশ্যন নম্বৰ পৌনঃপুনিক সংখ্যা 51121 এইটোক আমি এনেকৈ লিখিব 5.12 ওপৰত বাৰ যিমানত বাৰ দিয়া থাকে যিমানৰ জেগাত বাৰ দিয়া থাকে সিমানটা 9 আহে তেতিয়া 9 কেইটা আহিব দুটা জেগাত বাৰ দিয়া আছে দুটা জেগাত কি আহে 9 আহে তলত তেতিয়া অপশ্যন নম্বৰ 8 9 নাই অপশ্যন নম্বৰ চিত 9 নাই তাৰপিছত এতিয়া কি হ'ব এতিয়া 500 এতিয়া টোটাল থাকিলে কি 512 512 লগত এতিয়া কি হ'ব 5টো যোগ হ'ব এই 5টো যোগ হ'ব 512 পাছে 500 কি হ'ব 70 বাই কি হ'ব 99 অপশ্যন নম্বৰ চিটো শুদ্ধ নেক্সট কুৱেশ্যন যদি m পদ্ধতিৰ এটা অংক হয় আৰু 46m23 সংখ্যাটো এনেৰে বিভাজ্য হয় তেন্তে mৰ মান সমান হ'ব এতিয়া আমি এটা কথা জানো কোনোবা এটা সংখ্যা 9ৰে কেতিয়া বিভাজ্য হ'ব জানা যেতিয়া সংখ্যাটোৰ অংককেইটা যোগ কৰি পিনি সংখ্যাটোৰ অংক এনেকৈ নাথাকে জানো 3 যেনিবা এইখিনি 2 3 5 5 4 9 এতিয়া 300 যেনিবা 24কে এই অংক কেইটা থাকে 1 2 3টা অংক আছে ন সেই অংক গোটেইকেইটাক কি কৰি দিবা তুমি যোগ কৰি দিবা অংক 3টাক যোগ কৰিলে কি পাবা তুমি 9 সেই অংককেইটাক যোগ কৰি পিনি যদি অংককেইটা যোগ কৰি পিনি যিটো পালা যদি সেইটোক 9ৰে যদি কি হৈ যায় হৰণ যায় তেতিয়া এই গোটেই 324কো মানে কিহে হৰণ যাব 9ৰে হৰণ যাব যেনেকৈ 27ক তুমি কি 7 2 কি হৈ গ'ল যোগ কৰি কি পালা 9 তেতিয়া 9ক এই 9টোক মানে এই 9টোৱে হৰণ যায় ন তেতিয়াহ'লে এই গোটেই 27টোকো 9ৰে হৰণ যাব চিম্পল সেইটোৱে ফৰ্মুলা হয় 9ৰ ডিভিজিবিলিটি ৰুল বুলি কয় তেন্তে এই গোটেইকেইটা যোগ কৰিম আমি 4 6 ফাৰ্ষ্ট মুখতে কৰিব পাৰিম 6 4 10 10 2 কি হ'ব 12 12 3 কি হ'ব 15
15 আকৌ 5 একে কি হ'ব 15ত 5 আৰু 1 নাথাকে জানো 5 একে 6 হ'ব 6 প্লাছ কি হ'ব m এতিয়া 9 হন যাবলৈ কাৰণে ইয়াত কি যোগ কৰি দিব লাগিব 3 যোগ কৰি দিব লাগিব ন তেতিয়া 6 3 কি হৈ যাব ন অপচন নম্বৰ ক'ত আছে ডি দুটা ৰোমান সংখ্যাৰ যোগফল এইটো দিয়া আছে xiv আৰু iv x মানে হৈছে আমি জানো 10 iv মানে হৈছে আমি জানো যোগ কি হ'ব এইটো হয় 4 এইটো iv মানে কি হয় iv মানে 4 10 4 14 4 কি হ'ব 18 18 টো কি হ'ব x টো 10 বুজায় 18 টোক v i i i হ'ব লাগিব কোনটো অপচনত আছে অপচন নম্বৰ কোনটোত আছে v i i অপচন নম্বৰ b ত আছে তোমালোকে যদি ৰোমান সংখ্যা চিনি পোৱা কোৱেশ্চনটো কৰিব পাৰিবা কাৰণ কিনো দিছিলে এইখিনিত এইটো 14 লগত 4 যোগ কৰিবলৈ দিছিলে যদি ৰোমান সংখ্যা চিনি নোপোৱা কোৱেশ্চনটো নোৱাৰা তোমালোকে গৈ পিনি আজি গৈ পিনি নিউটাত চাবাগে ৰোমান সংখ্যা কেনেকৈ লিখা হয় এতিয়া দিছে এটা বৰ্গৰ কৰ্ণৰ জোখ দিয়া আছে 10 সেন্টিমিটাৰ বৰ্গটো ক্ষেত্ৰফল হৈছে এই কুৱেশ্চনটো আমি কেনেকৈ কৰিম কুৱেশ্চনটো কৰিম ফাৰ্ষ্ট আমি এটা কি লিখিম বৰ্গ লিখিম বৰ্গ এইটো এটা বৰ্গ যেনিবা হ'ল বৰ্গ নেক্সট আমাক কি বুলি ক'লে এটা বৰ্গৰ কৰ্ণৰ জোখ 10 সেন্টিমিটাৰ কৰ্ণৰ এডাল লিখি দিম আমি কিমান সেন্টিমিটাৰ জোখৰ কৰ্ণ লিখিম আমি 10 সেন্টিমিটাৰ জোখৰ এডাল কি লিখিম কৰ্ণ লিখিম এডাল হ'ল কৰ্ণডালৰ দৈৰ্ঘ্য কিমান দিয়া আছে আমাৰ 10 সেন্টিমিটাৰ হ'ল তাৰ এই বৰ্গটোৰ ক্ষেত্ৰফল উলিয়াবলৈ কাৰণে আমি কি কৰিব লাগিব বাহু উলিয়াব লাগিব বাহু মানে কি এইকেইডাল তেন্তে ইয়াত বাহু আমাক দিয়া আছে জানো নাই দিয়া কি দিয়া আছে আমাক কৰ্ণডাল দিয়া আছে তেতিয়া কৰ্ণডাল ব্যৱহাৰ কৰি পিনি আমি বাহু উলিয়াই ল'ব লাগিব এই বাহুটো কেনেকৈ উলিয়াই ল'ম আমি জানো বৰ্গৰ প্ৰত্যেকটো কোণ কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী ফ্ৰণ্টডাল কিমান 90 ডিগ্ৰী ফ্ৰণ্টডালক কৰ্ণ বুলি কয় কৰ্ণ কিমান সেন্টিমিটাৰ দিছে 10 সেন্টিমিটাৰ আমি জানো বৰ্গৰ প্ৰত্যেকটো বাহু কি হয় সমান তেতিয়া এইটো যদি বৰ্গৰ এটা বাহুক x বুলি ধৰোঁ এইটোকো x বুলি ধৰিব পাৰিম তেন্তে আমি এইটো কিহৰ উপপাদ্যত লাগিলে এইটো এটা সমকোণী ত্ৰিভুজৰ এটা সূত্ৰ আছে সূত্ৰটো হৈছে পাইথাগোৰাছৰ উপপাদ্য মতে এই কৰ্ণটোক স্কোৱাৰ কৰি দিলে ওকে কৰ্ণটো স্কোৱাৰ কৰি দিওঁ বাকী দুটা বাহু এই বাহু দুটা যে সেই বাহু দুটা বৰ্গৰ যোগফলৰ সমান ওকে তেন্তে বৰ্গক কি হ'ব কাৰ সৈতে সমান হয় বৰ্গৰ যোগফল হয় এইটোক বৰ্গ কৰিলোঁ এই বাহুটো বৰ্গ কৰিলোঁ নেক্সট এইটো বাহু বৰ্গ কৰি পিনি যোগফলৰ সমান হৈ গ'ল তেনেহ'লে মই কি কৰিম কেলকুলেশ্যনত এই 10ক স্কোৱাৰ কৰিলে আমি চবেই জানো 100 হয় বুলি প্লাছ এইটো এইখিনি কাষত একেটা থাকে ইয়াৰ কাষতো 1 থাকে যোগ এই 1 আৰু 1ৰ মাজতহে হয় এই 1 আৰু 1ৰ মাজতহে হয় একে একে কি হ'ব 2 বহুতে এইটো কথা নাজানে একে একে কি হ'ব একে একে ইকুৱেল একে একে কি হ'ব 2 তাহৰ x স্কোৱাৰটো যে সেইটো যোগ নহয় লগতে বহিহে যায় x স্কোৱাৰ বুলি তেন্তে এই 2টো x স্কোৱাৰ লগত কি হৈ আছে পূৰণ এইটো চাইডে আহিলে হৰণ হ'ব তেতিয়া এই 2টো এইফালে আহি কি হ'ব হৰণ হ'ব তেতিয়া মই 2টো এইখিনিত কি কৰি দিওঁ কাটি পিনি এইফালে কি কৰি দিম হৰণ বনাই দিম হৰণ কি হৈ গ'ল 2 এতিয়া 100 কেইবাৰ হৰণ যাব 2 50 100 তেতিয়া আমি কি পালোঁ ফাইনেল তেতিয়া সব মোহাই পিনি আমি কি লিখি দিব পাওঁ 50 এইখিনিত কি লিখিব পাওঁ 50 তেনেহ'লে আমি এটা কথা জানো x ইকুৱেল এই যদি আমি স্কোৱাৰডাল আঁতৰাই দিওঁ তেতিয়া এইটো চাইডে কি বনি যায় ৰুট কি হ'ব 50 নেক্সট এইটো 50ক আমি কেনেকৈ লিখিব পাওঁ ৰুটৰ ভিতৰতে আমি 25 পূৰণ 2 বুলি লিখিব পাওঁ ইকুৱেল কি হ'ব x হ'ব এতিয়া এই 25ৰ পৰা আমাক কি বাহিৰলৈ ওলাই আহিব চবেই জানে এই কথাটো কি হ'ব 25ৰ পৰা 5 বাহিৰলৈ ওলাই আহিব নেক্সট এই ৰুটটোতো উলিয়াব নোৱাৰোঁ ন তেতিয়া 2টোতো উলিয়াব নোৱাৰোঁ তেতিয়া তাৰ ভিতৰত ৰুট বহিব ৰুটটো ইকুৱেল কি হ'ব x এতিয়া বাহু মান কি পালোঁ আমি 5 ৰুট 2 পালোঁ 5 ৰুট 2 আমি বাহু মান পাই গ'লোঁ বাকী সব মোহাৰি দিওঁ মোহাৰিব নালাগে এইটো কি হ'ব বাহু মান পালোঁ আমি 5 কি পালোঁ ৰুট 2 এতিয়া বাহুক কি কৰি দিব লাগে আমি স্কোৱাৰ কৰি দিব লাগে যদি কি উলিয়াবলৈ হয় ক্ষেত্ৰফল উলিয়াবলৈ হয় স্কোৱাৰ কৰি দিলোঁ তেতিয়া 5ক স্কোৱাৰ কৰিলে কি হ'ব আমি জানো 5ক স্কোৱাৰ কৰিলে হ'লে 25 হ'ব পূৰণ এই ৰুটটোক স্কোৱাৰ কৰি দিওঁ যদি এইখিনি ৰুটটো পূৰণ যদি ৰুটটো কওঁ অকল কি হয় এটা ৰুটটো পূৰণ কৰিলে অকল কি বনে জানা 2 বনে তেতিয়া 25 2 লগত পূৰণ কৰিলে কি হ'ব 2 25 50 এনচাৰ কোনটো 50 আছে সেইটোৱে শুদ্ধ হ'ব অপচন নম্বৰ বিত 50 আছে নেক্সট কুৱেশ্যন
দুটা সংখ্যাৰ লসাগু আৰু গসাগু যথাক্ৰমে 24 আৰু 4 সংখ্যাদ্বয়ৰ এটা যদি 12 হয় তেন্তে আনটো সংখ্যা হ'ল এইটো ক্লাছ 10 এনসাৰ কোৱেশ্চনে হয় সো এইটো আমি কেনেকৈ কৰিম আমি এটা কথা জানো লসাগু দিয়া আছে 24 গসাগু দিয়া আছে 4 লসাগু আৰু গসাগু যদি পূৰণ কৰোঁ তেতিয়া সংখ্যা দুটাৰ পূৰণফলৰ সমান হয় তেতিয়া লসাগু আৰু গসাগু পূৰণ কৰিম ফালি 24 পূৰণ কি হ'ব 4 এইটো লসাগু আছিলে 24 টো লসাগু আছিলে 4 টো গসাগু আছিলে ভালকৈ কোৱেশ্চনটো চাই লওঁ নেক্সট এইটো কি হয় এইটো এটা সংখ্যা 12 দি আছে ইকুৱেল এটা সংখ্যা 12 আনটো সংখ্যা উলিয়াব লৈছে আনটো সংখ্যাক আমি x বুলি ধৰিলো কাৰণ জানো লসাগু গসাগু পূৰণ কৰিলে সংখ্যা দুটাৰ পূৰণফলৰ সমান হ'ব এটাটো দিয়াই আছিলে ন আনটোক আমি কি বুলি ধৰিলো x বুলি ধৰিলো তেনেহলে কি হ'ব এতিয়া এফালে আছে 24 পূৰণ 4 ইকুৱেল এখিনি 12 টো x ৰ লগত কি হৈ আছিল পূৰণ হৈ আছিল এইটো সাইডে আহিলে হৰণ হ'ব সো তেনেহলে 12 ইয়াক মই দুবাৰ গল 24ক তেতিয়া 2 আৰু 4 পূৰণ কৰিলো কিমান ললে 8 x ইকুৱেল 8 ললে মানে আনটো সংখ্যা 8 হ'ব কোনটো অপচনত 8 আছে অপচন নম্বৰ 8 অকল বিত আছিলে নেক্সট কোৱেশ্চন পিতৃ আৰু পুত্ৰৰ বৰ্তমান বয়স যোগফল 60 বছৰ 15 বছৰৰ পিছত পিতৃৰ বয়স পুত্ৰৰ বয়সৰ দুগুণ হ'ব পুত্ৰৰ বৰ্তমান বয়স হৈছে এই কোৱেশ্চনটো আমি কেনেকৈ কৰিম আমি ওকে পিতৃৰ বয়সক আমি f এ বুজাম কাৰণ ফাদাৰ মানে পিতৃ ন f পিতৃৰ বৰ্তমান বয়স f বুলিয়ে ধৰিলো আৰু পুত্ৰৰ বৰ্তমান বয়সক মই কি বুলি ধৰিলো s বুলি s পুত্ৰৰ বৰ্তমান বয়স x পিতৃৰ বৰ্তমান বয়স f দুইটা যোগ কৰি দিলে আমি কিমান পাম বুলি কৈছে 60 বছৰ পুত্ৰৰ বৰ্তমান বয়স f বুলি ধৰিলো f আৰু পিতৃৰ বৰ্তমান বয়স f আৰু পুত্ৰৰ বৰ্তমান বয়স s দুইটাৰ বৰ্তমান বয়স মই যদি যোগ কৰি দিওঁ তেতিয়া কিমান পাম বুলি ক'লে তেতিয়া পাম আমি 60 এটো হৈ গল নে এটো প্ৰথম সমীকৰণ বনি গল নেক্সট 15 বছৰৰ পিছত এতিয়া 15 বছৰৰ পিছত দেউতাকৰ বয়স কিমান হ'ব পিতৃৰ বয়স কিমান হ'ব আৰু পুত্ৰৰ বয়স কিমান হ'ব যদি 15 বছৰ পিছত বুলি কয় পিছত বুলি ক'লে যোগ কৰিব লাগে তেতিয়া বৰ্তমান বয়স দেউতাকৰ বা পিতৃৰ বৰ্তমান বয়স f আছিলে f 15 বছৰৰ পাছত f যোগ কি হ'ব 15 হ'ব তেনেকৈ পুত্ৰৰ 15 বছৰৰ পিছত বয়স কিমান হ'ব s + 15 দুইটাকে আমি 15 বছৰ পাছলৈ লৈ গলো 15 বছৰ পাছত ঘটনাটো কি বুলি কৈছে 15 বছৰ পাছত যোনটো পিতৃৰ বয়স হ'ব এটো পিতৃৰ বয়স পুত্ৰৰ বয়সৰ কি হ'ব পুত্ৰৰ বয়সৰ দুগুণ হ'ব তেন্তে দুগুণ কৰি দিব লাগিব পুত্ৰৰ বয়সক তেতিয়া পিতৃৰ বয়সৰ সৈতে কি হৈ যাব সমান হৈ যাব তেতিয়া ইয়াৰ পৰা ক্যালকুলেশন কৰিলে আমি f + 15 ইকুৱেল 2 এ s ৰ লগত পূৰণ কৰিলে 2s হ'ব 2 এ 15 লগত পূৰণ কৰিলে 2 15 কি হ'ব 30 হ'ব ইয়াৰ পৰা ক্যালকুলেশন কৰি আমি উলিয়াম ক্যালকুলেশন কৰি উলিয়ালে কি হ'ব এটো f টো f এ আছে এ 2s টো এফালে আহিলে -2s হ'ব ইকুৱেল এ 30 টো 30 এখিনিত পাতিম এ 15 টো মই সমান চিহ্ন ইটো সাইডে লৈ গলে -15 তেতিয়া কি হৈ গল f - 2s ইকুৱেল 30 পৰা 15 গল থাকিব কি 15 ফাইনালি আমি কি পালো f - 2s ইকুৱেল 15 ওকে বাকি সম্পূৰ্ণ মহাই পিনি এটুকে লিখো কি পালো আমি ওকে আমি এটুকে পালো তেনেহলে আমি দুইটা সমীকৰণ এটা কি কৰি দিম দুইটা সমীকৰণ যদি আমি এটা কি কৰি দিও যোগ কৰি দিও সমীকৰণ দুটা আমি কি কৰি দিও বিয়োগ কৰি দিও এটো মই এখিলে লৈ নিব লাগিব বিয়োগ কৰিবলৈ হলে দুইটা সমীকৰণক এতিয়া মই কি কৰি দিও যদি বিয়োগ কৰি দিলো তেতিয়া f ৰ পৰা f কি হৈ যাব কেনসেল আউট হৈ যাব এই মাইনাস ডালৰ কাৰণে এডাল প্লাস হৈ যাব তেতিয়া এখিনিত 1s আছিলে এডোখত 2s টোটাল কিমান s হৈ যাব 3s হৈ যাব ইকুৱেল মই এটা কি কৈছো বিয়োগ কৈছো 15 60 বা 15 গলে থাকিব কি 45 তেন্তে এই তিনিটো কি হৈ আছে পূৰণ হৈ আছে এটো সাইডে গলে কি হ'ব হৰণ তিনিটো ইয়ালৈ লৈ লিলো 3 এ 45ক কেবা যায় 3 15 45 তেতিয়া s মানে কি আছিলে পুত্ৰৰ বয়স আছিলে তেতিয়া পুত্ৰৰ বয়স কিমান পালো 15 পালো 15 আছে নে নাই চাম অপচন নম্বৰ a 10 আছে b 25 আছে c 18 আছে d 15 আছে অপচন নম্বৰ কোনটো শুদ্ধ হ'ব অপচন নম্বৰ d নেক্সট দিয়া আছে কোৱেশ্চন নম্বৰ 58 কোনো দুটা সংখ্যা 3:4 অনুপাতত আছে আৰু সিহঁতৰ যোগফল হৈছে 49 সংখ্যা দুটা হ'ল
এই কোৱেশ্যনটো কেনেকৈ কৰিম কোনো দুটা সংখ্যাৰ অনুপাত দুটা দি আছে প্ৰথম আমি এই অনুপাত দুটা যোগ কৰি দিম যোগ কৰিলে 3 যোগ 4 কি হ'ব 7 হ'ব ন ডাইৰেক্ট আমি 7 পাতিম জানোগে আৰু 3 আৰু 4 যোগ কৰি কি পালো 7 সংখ্যা দুটা 3:4 অনুপাতত আছে আৰু হিহতৰ যোগফল আছে 49 এহেতৰ অনুপাত দুটাক যোগ কৰি কিমান পালো 7 7 কাক ৰিপ্ৰেজেন্ট কৰিছে 49ক তেতে 1 7 ইউনিটে ৰিপ্ৰেজেন্ট কৰিলে 49ক তেতিয়া 1 এ ৰিপ্ৰেজেন্ট কৰিব কিমান 7 7 গুণ 49 7ক তেতিয়া এই 3 লগত আমি 7 পূৰণ কৰি দিম এই 4 লগত আমি কি পূৰণ কৰি দিম 7 পূৰণ কৰি দিম 3 লগত 7 পূৰণ কৰিলে 3 7 গুণ কি হ'ব 21 4 লগত যদি আমি 7 পূৰণ কৰো 4 7 গুণ কি হ'ব 28 এটা সংখ্যা হ'ব 21 এটা হ'ব কি 28 21 আৰু 28 ক'ত আছে ইয়াত 21 আৰু 28 নাই 21 আৰু 28 নাই 21 আৰু 28 অপচন 3 ত আছে নেক্সট কোৱেশ্যনটো দিয়া আছে কি কোনো এখন বাগিচাত ওকে পি জোপা গছ আছে ওকে প্ৰতিজোপা গছত কিউ সংখ্যক শাখা ওকে প্ৰতিটো শাখাত আৰ সংখ্যক উপশাখা আৰু প্ৰতিটো উপশাখাত এছ সংখ্যক পাত লাগি আছে বাগিচাখনত থকা সৰ্বমুঠ পাতৰ সংখ্যা হৈছে ওকে এই কোৱেশ্যনটো কেনেকৈ কৰিম আমি ধৰিলো এই পি বুলি দি থোৱা আছে ন পি হৈছে বাগিচাত থকা গছৰ সংখ্যা মই গছ বাগিচাখনত অকল এজোপা গছ আছে বুলি দিলো এজোপা হ'ল গছজোপা হ'ল বাগিচাখনত থকা গছজোপা এজোপা লিখিলো কেজোপা হ'ল 1 জোপা 1 এ তেতিয়া কি বুজাইছে পিক ওকে আমি পি জোপা বুলি দিয়া নাই জানো আমি 1 জোপা বুলি ধৰিলো তেতিয়া 1 আমি কাৰ লগত ৰিলেট কৰিলো পি লগত নেক্সট কি দিছে প্ৰতিজোপা গছৰ মানে এজোপা গছে ধৰিলো ন এই এজোপা গছৰ কথাই কৈছে কিউ সংখ্যক ডাল আছে এতিয়া ডালৰ কথা কৈছে মই ধৰিলো ডাল দুটা আছে বুলি ডাল কেইটা আছে বুলি ধৰিলো দুটা আছে এই দুটা ডাল তেতিয়া ডাল 2 এ কাক বুজাব তেতিয়া হলে কিউ ইকুৱেল কি হ'ব 2 ওকে এটো মই নিজে ধৰি লৈছো কিউ ইকুৱেল 2 হ'ব বুলি ডাল দুটা আছে বুলি ধৰিলো তেতিয়া কিউ হ'ব এতিয়া প্ৰতিটো শাখাত আৰ সংখ্যক উপশাখা আছে এতিয়া আৰ ধৰিলো এতিয়া প্ৰতিটো ইয়াত মানে 3 আৰ কিমান ডাল ধৰিলো মই এতিয়া 3টা ধৰিলো ন উপশাখা কেইটা ধৰিলো আৰ ইকুৱেল মই কি ধৰিলো 3 ওকে 3 ইয়াতো তেতিয়া কি হ'ব প্ৰতিটোতে আছে নহয় ইয়াতো কেইটা থাকিব এডাল দুডাল তিনডাল থাকিব ওকে নেক্সট কি দিছে কোলৈকে সলভ হ'ল উপশাখা আছে ওকে আৰু প্ৰতিটো উপশাখাত এস সংখ্যক পাত লাগি আছে এতিয়া কিমান লাগি আছে পাত এস সংখ্যক ইয়াত মানে এই ডালত কেইবাটাও পাত লাগি থাকিব পাৰে এইটো ডালৰ শাখাত তেনেহলে মই ধৰিছো দুটা দুটাকে লাগি আছে দুটা পাত লাগি আছে দুটা পাত লাগি আছে দুটা 2 ইকুৱেল কি ধৰিলো মই এস তেন্তে আমি এইটো কি এটা পাত টোটেল কিমান লাগি আছে এনে যদি মই কাউন্ট কৰো এটা পাত লাগি আছে পাত কেখিলা লাগি আছে হিচাপ কৰো এখিলা পাত দুখিলা পাত তিনিখিলা পাত চাৰিখিলা পাত পাঁচখিলা পাত ছখিলা পাত সাতখিলা আঠখিলা নখিলা 10 খিলা 11 খিলা 12 খিলা টোটেল কিমান খিলা পাত পালো 12 খিলা পাত পালো হল তেনেহলে মই কি বুজাব বিচাৰি আছো বুজাব এইটোৱে বিচাৰি আছো এটা প্ৰথমে আমি এজোপা গছ আছিলে ডাল কেইটা হৈ গ'ল ডাল দুটা হ'ল এই দুটা হ'ল কি ডাল কেইটা হৈ গ'ল দুটা হ'ল তেতিয়া মই ডাল কেইটা আছে বুলি ক'লে এজোপা গছত দুটাকে ডাল আছে তেতিয়া আমি ডাল পাই গ'লো কেইটা দুটা ওকে নেক্সট যদি খুদে মোক ডালৰ কি দিছে প্ৰতিজোপা গছত কিউ সংখ্যক শাখা আছে ওকে ডালত কেইটা শাখা আছে বুলি ক'লে 3টা শাখা আছে সো 3টা শাখা 3টা আছে টোটেল শাখা কেইটা আছে বুলি ক'লে আমি কেনেকৈ হিচাপ কৰিম টোটেল এইখিনিত আমি পাইছিলো ডাল কেইটা দুটা ডাল দুটাত 3টাকে কি আছে ডাল দুটাত 3টাকে শাখা আছে ডাল দুটাত যদি 3টাকে শাখা থাকে তো এটা ডালত 3টা থাকিব দুটা ডালত কেইটা থাকিব 6টা এইটো চোন 3টা 6টা হৈ গ'ল হয়নে ইয়েস নেক্সট আৰু প্ৰতিটো শাখাত 3টাকৈ দুটাকৈ কি বুলি ধৰিলো মই উপশাখা আছে আৰু তাত কি আছে উপশাখা আছে ইয়াত কি হৈছে 3টাকৈ কি শাখা আছে বুলি ক'লো দুটাকৈ উপশাখা আছে বুলি ক'লো
এই কুৱেশ্যনটো মই বুজাই নাথাকোঁ, বহুত কিবা হৈ যাবগৈ, চৰি গাইজ, মই তোমালোকক ক্ষমা খুজিছোঁ। এই কুৱেশ্যনটো মই কৈ নাথাকোঁ, বহুত লেণ্ডি হৈ যাবগৈ। এই কুৱেশ্যনটো আমি যদি পাতৰ সংখ্যা, সৰ্বমুঠ পাতৰ সংখ্যা উলিয়াবলৈ দিয়ে, তেতিয়া কি হৈ যাব? সৰ্বমুঠ পাতৰ সংখ্যা যদি মই তোমালোকক বুজাবলৈ যাওঁ, বহুত টাইম লাগি যাব। এইটো নহয় যে মই বুজাব নাজানো। চ' তেনেহ'লে মই কি কৰিব পাৰিম? পি গোটেইকেইটা পূৰণ কৰি দিব লাগিব। হ'ল, গোটেইকেইটা পূৰণ কৰি দিলে এনচাৰ কোনটো হ'ব? এনচাৰ ডি হৈ যাব। অযুগ্ম সংখ্যা 1 2 3 15টা পদলৈ মুঠ যোগফল হৈছে 15টা পদলৈ। এইটো ক্লাছ 10ৰ কুৱেশ্যন। এন মানে হৈছে 15। এ ইকুৱেল কি হয়? এইটো প্ৰথম পদটো হয় 1 2 এ হয় 1। নেক্সট 3 পৰা 1 বিয়োগ কৰিলে কি পাম? 2, মানে ডি ইকুৱেল কি হ'ব? 2। তেতিয়া সূত্ৰত বহাই দিম আমি। সূত্ৰটো হৈছে এছ এন ইকুৱেল n/2 2a প্লাছ n মাইনাছ 1 ইনটু কি হ'ব? n মাইনাছ 1 ইনটু কি হয়? ডি হয়। তেন্তে n ইকুৱেল পালোঁ কি? 15 বাই কি পালোঁ? 2 ইনটু এ ইকুৱেল কি পালোঁ? 1 প্লাছ n ইকুৱেল আমি 15 মাইনাছ কি পালোঁ? 1। 15 পৰা 1 গ'লে ডাইৰেক্ট 14 বুলি আমি লিখি দিওঁ। 14 পূৰণ ডি কিমান পাইছিলোঁ? ডি পাইছিলোঁ আমাৰ 2 ইকুৱেল 15 বাই 2টো আমি এনেকৈ থ'লোঁ। এইটো 2 এগুণ কি হয়? 2 হয় প্লাছ 2 শোধন কি হয়? 28 হয়। 28। এতিয়া 28 আৰু 2 যোগ কৰিলে কি হয়? 30 হয়। তেতিয়া সেইটো মহাই পিনি মই কি লিখি দিম? 30 লিখি দিম। ইনটু কি হ'ব? 30। 2য়ে কেইবাৰ যায়? 15 বাৰ যায়। 2 15 30। এইটো আছিলে 15 আৰু 15 মাজত পূৰণ হ'লে কি হ'ব? 15 200 কি হ'ব? 25 হ'ব। যদি আমি 1 1 3 5 এনেকৈ 15টা যোগ কৰোঁ, আমি 200 কিমান পাম? 25 পাম। অপশ্যন নম্বৰ এ। 1 যোগ 3 যোগ 5 যোগ 7 যোগ 8 9 যোগ 10 11 যোগ 12 13 যোগ 15 এনেকৈ যোগ কৰি চাবা তুমি। যদি কৰিব নাজানা এনেকৈ যোগ কৰি দিলেই হ'ব। কিমান পাবা? 225 পাবা। নেক্সট কুৱেশ্যন। এটা পৰিয়ালত পিতৃ মাতৃ আৰু একমাত্ৰ পুত্ৰৰ বৰ্তমান বয়সসমূহৰ মুঠ যোগফল x। অ'কে, আমি বৰ্তমান পিতৃভাগৰ বৰ্তমান বয়স এ বুলি ধৰিলোঁ, মাতৃভাগৰ বৰ্তমান বয়স প্লাছ বি বুলি ধৰিলোঁ, আৰু পুত্ৰৰ বৰ্তমান বয়সসমূহ চি বুলি ধৰিলোঁ। গোটেইকেইটা যোগ কৰিলে আমি কি পাওঁ বুলি কৈছে? x পাওঁ বুলি কৈছে। y বছৰৰ পিছত তেওঁলোকৰ বৰ্তমান বয়স কি হ'ব? y বছৰৰ পিছত মানে যদি আমি 2 বছৰ বুলি কৈ দিওঁ ৱাইটো, তেতিয়া পিতৃৰ লগতো 2 বছৰ যোগ কৰিব লাগিব, মাতৃৰ লগতো 2 বছৰ যোগ কৰিব লাগিব, আৰু পুত্ৰৰ লগতো 2 বছৰ যোগ কৰিব লাগিব। তেনেহ'লে গোটেইকেইটাৰ লগত আমি কি যোগ কৰিব লাগিব? 2 বছৰ যোগ কৰিব লাগিব। এনেকৈ 2 ইনটু কি হ'ব? এনেকৈ নহ'ব। গোটেইকেইটাৰ লগতে আমি কি যোগ কৰিব লাগিব? 2 বছৰ যোগ কৰিব লাগিব। তেনেহ'লে মই গোটেইকেইটাৰ লগত কি যোগ কৰিব লাগিব? এতিয়া গোটেইকেইটাৰ লগত ৱাই যোগ কৰি দিম। এটা কথা তোমালোকে মন কৰিবা, মই চবৰ লগত প্লাছ ৱাই, এইটো প্লাছ বিৰ লগতো প্লাছ ৱাই, চিৰ লগতো প্লাছ ৱাই কৰিলে কি হ'ব? এই গোটেইকেইটা কি হ'ব? এইখিনি থাইছ কি হ'বগৈ গৈ? 3 ৱাই হ'বগৈ গৈ। কি হ'বগৈ? 3 ৱাই। তেনে কি হ'বগৈ? 3 ৱাই হ'বগৈ। এইটো কুৱেশ্যনটো শিকাওঁ কেনেকৈ? অ'কে, তেনেকৈ শিকাই দিব লাগিব। এনেকৈ শিকাম। চ' এতিয়া প্ৰথমে আমি ধৰিছিলোঁ কি? পিতৃৰ বয়স এ প্লাছ বি প্লাছ চি ইকুৱেল কি হ'ব? ইকুৱেল এক্স দিয়া আছিলে, এক্স বছৰ। এতিয়া প্ৰত্যেকৰ লগত ৱাই বছৰৰ পিছত বয়স কি হ'ব? সিহঁতৰ গোটেইকেইটাৰ লগত মই ৱাই বছৰ যোগ কৰি দিব লাগিব ন? তেতিয়া এইডোখৰত কি হ'ব সুধিছে। চ' গোটেইকেইটাৰ লগত ৱাই যোগ কৰিলে 1 প্লাছ বি প্লাছ চি প্লাছ কি হ'ব? 28 ৱাই হ'ব ন? কাৰণ মই ইয়াৰ লগতো ৱাই বছৰ যোগ কৰিব লাগিব, ইয়াৰ লগতো এই বিৰ লগতো ৱাই যোগ কৰিব লাগিব, চিৰ লগতো ৱাই যোগ কৰিব লাগিব। তেতিয়া কিমান হৈ গ'ল? 3টা ৱাই, 3 ৱাই যোগ কৰিব লাগিব। এইটো 3 ৱাই। আকৌ এ প্লাছ বি প্লাছ চি ইকুৱেল আছিলে কি? এক্স আছিলে। চ' তেনেহ'লে এ প্লাছ বি প্লাছ চি জেগাত মই কি পাতিব পাৰোঁ? এক্স পাতিব পাৰোঁ। তেতিয়া এক্স প্লাছ 3 ৱাই ইকুৱেল কি হ'ব? তেতিয়া এক্স প্লাছ 3 ৱাই হ'ব বৰ্তমান বয়স। এক্স প্লাছ 3 ৱাই অপশ্যনত কোনটো আছে?
এইটো x + 3y অপশ্যন নম্বৰ ডি কুৱেশ্যন নম্বৰ 96 লোহিতে ব্লেক স্থানৰ পৰা 9 মিটাৰ দূৰত্বত থকা পিংক স্থানলৈ খোজকাঢ়ি যায় পিংক স্থানত তেওঁ সোঁহাতে ঘূৰে আৰু 4 মিটাৰ খোজকাঢ়ি ব্লু স্থান পায়গৈ ইয়াত তেওঁ পুনৰ সোঁহাতে ঘূৰে আৰু 9 মিটাৰ খোজকাঢ়ি ৰেড স্থান পায় ৰেড স্থানত তেওঁ বাওঁফালে ঘূৰে আৰু 2 মিটাৰ খোজকাঢ়ে লোহিতে এতিয়া ব্লেক স্থানৰ পৰা কিমান দূৰত্বত থাকিব এই কুৱেশ্যনটো হেড কেনেকৈ কয় চাবা প্ৰথমে আমি ধৰি ল'লোঁ এই জেগাখনেই হৈছে ব্লেক স্থান ব্লেকটো ব্লেকে লিখিম আকৌ এ ব্লেক স্থান বুলি ব্লেক স্থানৰ পৰা 9 মিটাৰ দূৰত্বত থকা পিংক স্থানলৈ যায় এতিয়া এইফালে যেনিবা এইটো চাইডে যায় কিমান মিটাৰ যায় 9 মিটাৰ যায় এতিয়া গৈ পিনি বৰ্তমান এইডোখৰত ক'ত পালেগে পিংক এইডোখৰত কি পালেগে পিংক জেগাডোখৰত পালেগে পিংক ওকে স্থানলৈ খোজকাঢ়ি এতিয়া আমি তাৰ ডাইৰেকশ্যনটো কোনটো চাইডে আছে পূব দিশে আছে আকৌ সেইটো মন কৰিব লাগে ওকে পিংক স্থানৰ পৰা তেওঁ সোঁহাতে যায় এতিয়া ডাইৰেকশ্যনটো যিহেতু এইটো চাইডে আছে পূব দিশে তেতিয়া সোঁহাতটো আমাৰ এইটো চাইডে হয় সোঁহাতে কোনটো চাইডে আহিব 4 মিটাৰ আহে সোঁহাতে এতিয়া 4 মিটাৰ আহে 4 মিটাৰ আহি পিনি ক'ত পায় বুলি কৈছে ব্লু স্থানত ওকে এই জেগাখনৰ নাম মই কি লিখি দিওঁ এই জেগাখনৰ নাম লিখি দিলোঁ ব্লু কেনেকৈ আছে ব্লু স্থান 4 মিটাৰ আহি ক'ত পালেগে ব্লু স্থান এতিয়া তাৰ ভাগৰ ফেচৰ ডাইৰেকশ্যনটো কোন দিশে আছে মন কৰিবা এতিয়া দক্ষিণ দিশে আছে কোন দিশে আছে দক্ষিণ দিশে নেক্সট এডোখৰ জেগাডোখৰ নাম ব্লু হৈ গ'ল ইয়াত তেওঁ পুনৰ সোঁহাতে ঘূৰে এতিয়া এইটো চাইডৰ পৰা যদি সোঁহাতে ঘূৰে তেতিয়া তাৰ সোঁহাতটো এইটো চাইডে হ'ব হ'ল সোঁহাতটো এইটো চাইডে আহিব তাৰপিছত সোঁহাতে ঘূৰি পিনি কিমান মিটাৰ যায় 9 মিটাৰ যায় তুমি ডাইৰেকশ্যন চাবা যেতিয়া এইটো কোন দিশে গতি কৰি থাকিবা তুমি যেতিয়া তুমি দক্ষিণ দিশে গতি কৰি থাকিবা তেতিয়া তোমাৰ সোঁহাতখন কোনফালে পৰিব চাবা এইটো চাইডে পৰিব এইটো চাইডে তেনে সোঁহাতে আহি পিনি কিমান মিটাৰ আহে বুলি কৈছে 9 মিটাৰ আহে ওকে এইডোখৰলৈকে 9 মিটাৰ আহিলে প্ৰথমে এইকণৰ পৰা ষ্টাৰ্ট কৰি 9 মিটাৰ গৈছিলে এইফালে 4 মিটাৰ আহিলে এইটো চাইডে 4 মিটাৰ আহিলে তাৰপিছত সি এইটো চাইডে আকৌ কিমান মিটাৰ আহিলে 9 মিটাৰ আহিলে ওকে 9 মিটাৰ আহি পিনি 9 মিটাৰত খোজকাঢ়ি ৰেড স্থান এইডোখৰ এতিয়া বৰ্তমান এইকণৰ নামটো হৈছে কি ৰেড স্থানত পালেগৈ ৰেড স্থানৰ পৰা তেওঁ বাওঁফালে ঘূৰে এতিয়া কোনফালে ঘূৰে বাওঁফালে ঘূৰে এতিয়া এটা কথা মন কৰিবা আমাৰ ডাইৰেকশ্যনটোতে ফেচটো কোনটো চাইডে আছে যিহেতু পশ্চিম ফালে আছে পশ্চিম ফালৰ বাওঁ চাইডটো এইটো চাইডে পৰে ওকে বাওঁ চাইডে কিমান আহে বাওঁ চাইডে আহে 2 মিটাৰ খোজকাঢ়ে বুলি কৈছে এতিয়া এইখিনিৰ পৰা কিমান মিটাৰ আহিলে 2 মিটাৰ আহিলে ওকে 2 মিটাৰত আহি পিনি ক'ত পালেহি 2 মিটাৰ খোজকাঢ়ে বুলি কৈছে এতিয়া লোহিত এতিয়া ব্লেক স্থানৰ পৰা কিমান দূৰত্বত থাকিব এইডোখৰ আছিলে ব্লেক স্থান এইডোখৰ আছিলে কি ব্লেক স্থানৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ ন ব্লেক স্থানৰ পৰা কিমান দূৰত্বত আহিব এতিয়া এইকণৰ পৰা এইকণলৈকে জানো এইটো কিমান চেণ্টিমিটাৰ আছে 4 চেণ্টিমিটাৰ আছে তেতিয়া এইটো কিমান চেণ্টিমিটাৰ হ'ব 4 চেণ্টিমিটাৰ হ'ব এতিয়া এক্সট্ৰাকৈ এইটো কিমান চেণ্টিমিটাৰ আহিলে 2 চেণ্টিমিটাৰ চাইডে কিমান চেণ্টিমিটাৰ হ'ব 6 চেণ্টিমিটাৰ এনচাৰ ওলাই গ'ল কিমান চেণ্টিমিটাৰ চাইডে 6 চেণ্টিমিটাৰ অপশ্যন নম্বৰ ডি ভয় খাই গৈছিলোঁ অপশ্যনত নাই বুলি নেক্সট কুৱেশ্যন দিয়া আছে কি যদি 6574 সংখ্যাটো ইয়াৰ দুগুণ সংখ্যাৰ পৰা বিয়োগ কৰা হয় এই সংখ্যাটোক দুগুণ কৰি এই সংখ্যাটোৱে বিয়োগ কৰিলে কি হ'ব সেইটো সুধিছে বিয়োগ কৰিলে সোঁমাজৰ অংকটো কি হ'ব সেইটো সুধিছে ওকে ডান এইটো একেবাৰে উজুচোন প্ৰথমে আমি দুগুণ কৰি লওঁ 2 × 9 = 18 8 উকলিব কি 1 2 × 4 = কি হ'ব 2 × 4 = 8 কি হ'ব 9 ডান 2 × 7 = 14 কি হ'ব 4 উকলিব কি 1 উকলিলে 1 2 × 5 = 10 উকলাইটো বহি যাব 11 1 উকলিব কি আকৌ 1 2 × 6 = 12 উকলাইটো কি হ'ব 13 13 পৰা এই সংখ্যাটোকে বিয়োগ কৰি দিব লাগে কি বিয়োগ কৰি দিব লাগে আমি 9 4 7 আৰু কাক 7 5 6 ওকে বিয়োগ কৰি পিনি সোঁমাজৰ সংখ্যাটো সুধিছে বিয়োগ কৰি দিওঁ ফটাফট 18 পৰা 9 গ'লে থাকিব কি 9 ইয়াত থাকিলে কি 8 8 পৰা 4 গ'লে থাকিব কি 4 নেক্সট এতিয়া 14 পৰা 7 গ'লে থাকিব কি 7 ইয়াত থাকিব কি একচুৱেলি 0 সো 10 তেতিয়া 10 পৰা 5 গ'লে থাকিব কি 5 ইয়াত থাকিব কি তেতিয়া 3 2 মানে 12 পৰা 6 গ'লে থাকিব কি 6 সোঁমাজৰ সংখ্যাটো কি হ'ব সোঁমাজৰ সংখ্যাটো 7 হ'ব ডোন্ট ওয়াৰি বয় সোঁমাজৰ সংখ্যাটো কি হ'ব হয় অপশ্যন নম্বৰ কোনটো হ'ব বি নেক্সট
কুৱেশ্যনটো দিছে বাওঁ দিশৰ পৰা সোঁ দিশলৈ গণনা কৰি বদমাছ নিয়ম আওকাণ কৰি এইটোক আমি কেলকুলেশ্যন কৰিলে 15ত তলৰ শুদ্ধ সমীকৰণটো পাবলৈ কোনবোৰ গাণিতিক চিহ্ন যথাক্ৰমে অন্তৰ্ভুক্ত কৰিব লাগিব ওকে ফাৰ্ষ্ট আমি কি কৰিম ফাৰ্ষ্ট এইকেইটা লিখি ল'ম যেনেকৈ আছে তেনেকৈ সো তাৰপিছত এটা এটাকৈ আমি এই চিনকেইডাল বহাই যাম এই চিনকেইটা এইকেইটা বক্সৰ জেগাত যোনকেইটা বহোৱালে এই 15 ওলাই সেইটোৱে হ'ব কিন্তু এটা কথা মন কৰিব লাগিব আমি বদমাছ ৰুল নিয়ম অনুসৰণ কৰিব নালাগে আৰু সোঁ দিশৰ পৰা বা বাওঁ দিশৰ পৰা সোঁফালে গণনা কৰি গ'লেই হ'ল মানে এইটো চাইডৰ পৰা এইফালৰ পৰা ষ্টাৰ্ট কৰি এইফালে শেষ কৰিলেই হ'ল তেন্তে হ'লে আমি ষ্টাৰ্ট কৰোঁ প্ৰথমে 65 লিখিম তাৰপিছত আছে 30 লিখিম তাৰপিছত আছে 7 লিখিম তাৰপিছত 15 আছে তাৰপিছত আছে 5 ইকুৱেল কি ওলাব লাগিব 15 প্ৰথমে অপশ্যন নম্বৰ এটোত বহাম এইখিনি মাইনাছ বহাম এইখিনিত হৰণ বহাম এই হৰণটো এডোখৰত বহাইছোঁ হা বুজি পাইছে চাগিলে এই প্লাছটো ইয়াত বহাইছোঁ তেন্তে প্লাছ বহাম এইখিনিত মাইনাছ এতিয়া 15 ওলাই নোলাই সেইটো চাম 65 পৰা 30 বিয়োগ কৰিলে কি থাকে কেলকুলেশ্যন কৰিলে বদমাছ ৰুল মনা নাই আকৌ দেই কাৰণ বদমাছ ৰুল মনাহেঁতে প্ৰথমে আমি হৰণ কৰিবলগীয়া হ'লহেঁতেন এতিয়া আমি কি কৈছোঁ মাইনাছ কৰিছোঁ ওকে ডান তেতিয়াহ'লে এইটো 65 পৰা 30 গ'লে থাকিব কি এইটো 15 5 পৰা 0 গ'লে থাকিব 5 ন 6 পৰা 3 গ'লে থাকিব কি 3 তাৰপিছত হৰণ কৰিব লাগে 7 তাৰপিছত প্লাছ কৰিব লাগে 15 মাইনাছ কৰিব লাগে 5 এই 7 35ক কেইবাৰ হৰণ যাব 7 5 গুণ 35 থাকিলে কি এহেঁতৰ দুটা কেলকুলেশ্যন কৰিলে 7 5 গুণ 35 5 পালোঁ 5ৰ লগত 15 যোগ কৰিব লাগে 5ৰ লগত যদি 15 যোগ কৰি দিওঁ কি হ'ব 5ৰ লগত 15 যোগ কৰিলে 20 20ৰ পৰা যদি 5 মাইনাছ কৰি দিওঁ 20ৰ পৰা 5 মাইনাছ কৰিলে আমি কি পাম 15 প্ৰথম যোনডাল আমাৰ 15 কি কৈছিলে 15 পাবলৈ কৈছিলে তেতিয়া আমি প্ৰথম যোনটো চিন ব্যৱহাৰ কৰিলে কি ওলাই যায় 15 ওলাই যায় অপশ্যন নম্বৰ কোনটো শুদ্ধ হ'ব এ নেক্সট কুৱেশ্যন অমিল জোৰটো চিনাক্ত কৰা এইটো হৈছে ৰিজনিঙৰ কুৱেশ্যন প্ৰশান্ত এখন সাগৰ হয় সাগৰত কি থাকে পানী থাকে ওকে হিমালয় পৰ্বতমালা পৰ্বত থাকে হিমালয়ত পৰ্বত থাকে ডান বিচুবিয়াছ ইটালী এডোখৰ কি হয় ইটালী এখন পৰ্বত হয় য'ত কি হয় আগ্নেয়গিৰি উদগীৰণ হয় তেতিয়া তাত কি এই বিচুবিয়াছত কি থাকে আগ্নেয়গিৰি এইটো মিলিছে মিছিছিপি নদী এতিয়া মিছিছিপি নদী কেলে আমাৰ নিমিলে এইটো কাৰণে নিমিলে মিছিছিপিত পানী হ'লহেঁতেন ন তেতিয়া মিলিলেহেঁতেন নদী হৈ গ'ল মিছিছিপি এখন নদী সেইটো কথাটো সত্য কোনো কথা নাই কিন্তু ইয়াত প্ৰশান্তত জল বুজাইছে ন মানে প্ৰশান্ত সাগৰত পানী থাকে সেইটো বুজাইছে ন মিছিছিপি এতিয়া নদীহে বুজাইছে মিছিছিপি পানী বুজোৱাহেঁতেন এইটো কি হৈ গ'লহেঁতেন শুদ্ধ হ'লহেঁতেন তেতিয়া কোনটো ভুল হ'ব অপশ্যন নম্বৰ ডিটো শুদ্ধ হ'বগৈ এইটো অইনটো একো নাই তোমালোকৰ যদি সাধাৰণ জ্ঞানত তোমালোকে ষ্ট্ৰং এই কুৱেশ্যনটো কৰিব পাৰিবা এইটো ৰিজনিঙৰ কুৱেশ্যন চ' যদি নাজানা তোমালোকে নোৱাৰিবা নেক্সট কুৱেশ্যন এইটো তেনেকৈ তোমালোকৰ কিহৰ ওপৰত ডিপেণ্ড কৰে ইংৰাজীত তোমালোকে কিমান শিক্ষিত তাৰ ওপৰত ডিপেণ্ড কৰে কি হ'ব তলৰ কোনটো শব্দৰ বানান শুদ্ধকৈ লিখা আছে আমি জানো এইটো জিঅ'লজি কেতিয়া শুদ্ধকৈ লিখা নাই এইটো জানো জিঅ'গ্ৰাফি কেতিয়া শুদ্ধকৈ লিখা নাই এইটো জিঅ'মেট্ৰি এইটো আছে কি জিঅ'প্ৰেডি জ্যামিতিটো এইটো শুদ্ধকৈ নাই এইটো অপশ্যন শুদ্ধ হ'ব এইটো ইংৰাজী তুমি কিমান চোকা তাৰ ওপৰত ডিপেণ্ড কৰে এইটো শিকাবলগীয়া একোৱেই নাথাকে এতিয়া নেক্সট সোনিয়াই ঘৰৰ পৰা পশ্চিম দিশলৈ 4 কিলোমিটাৰ গাড়ী চলাই এখন দলং পাৰ হয় পশ্চিমলৈ যায় পশ্চিমলৈ গৈ 4 কিলোমিটাৰ কি কৰে গাড়ী চলাই এখন দলং পাৰ হয় তাৰপিছত কি দি আছে তাই বাওঁফালে ঘূৰি 6 কিলোমিটাৰ আগবাঢ়ি টাউনত উপস্থিত হয় ইয়াত তাই পুনৰ বাওঁ দিশে ঘূৰি আৰু 12 কিলোমিটাৰ গাড়ী চলাই তাই অফিচ পায়গৈ যদি তাই চমু বাটেৰে চাইকেল যোৱাৰ সিদ্ধান্ত লয় তেন্তে তাইৰ ঘৰ আৰু অফিচৰ মাজৰ ন্যূনতম সম্ভৱপৰ দূৰত্ব কিমান হ'ব ওকে ডান এই কুৱেশ্যনটো হৈছে এইটো ৰিজনিঙৰ কুৱেশ্যন এইটো কি ৰিজনিঙৰ কোনটো টপিকত আছে পাহৰি থাকিলোঁ নহয় মই ডিষ্টেঞ্চ এণ্ড ডাইৰেকশ্যন এইটো ক'ত হ'ল সেইটোৱে নেকি হ'বলা ডিষ্টেঞ্চ এণ্ড ডাইৰেকশ্যন কিহত হয় ডিষ্টেঞ্চ এণ্ড ডাইৰেকশ্যন টপিকটোত আছে এই কুৱেশ্যনটো কেনেকৈ কৰিবা তোমালোকে চাবা প্ৰথমে কোন দিশলৈ যায় মই ধৰি ল'লোঁ এইকণতে তাৰ সোনিয়াৰ ভাগৰ কি আছিলে ঘৰ সোনিয়াই ঘৰৰ পৰা পশ্চিম দিশে যায় বৰ্তমান এইটো চাইডে আহি আছে
কিমান গ'ল 4 কিলোমিটাৰ গ'ল এইখিনিত কিমান কিলোমিটাৰ গ'ল 4 কিলোমিটাৰ প্ৰব্লেম আছে নেকি নাই গাড়ী চলাই কি কৰে গাড়ী চলাই এখন দলং পাৰ হ'ল তাই কি পাৰ হ'ল সেইটো কোনো দৰকাৰ নাই আমি তাই বাওঁফালে যায় এতিয়া বৰ্তমান তাই পশ্চিম ফালে মুখ কৰি আছিলে মন কৰা পশ্চিম ফালে তুমি মুখ কৰি লোৱা তাৰপিছত বাওঁ দিশটো কোনফালে হ'ব তুমি চিন্তা কৰা বাওঁ দিশখন তলৰ ফালে পৰিব বাওঁ দিশলৈ আহিলে হ'ল তাই বাওঁ দিশে ঘূৰি 6 কিলোমিটাৰ যায় এতিয়া বাওঁ দিশে গৈ আছে গৈ গৈ কিমান কিলোমিটাৰ যাব বাওঁ দিশে গৈ গৈ তাই এইখিনি ফাইনেলি 6 কিলোমিটাৰ আহিলে ডান 6 কিলোমিটাৰ কি হয় ক'ত গ'ল এইটো ক'ত সোমাই আছে এইটো ইয়ালৈ লৈ আনো বৰ্তমানৰ কাৰণে মই এইটো হেৰি কৰিব নোৱাৰিম এতিয়া আহিলে কি হ'ব বৰ্তমান 6 কিলোমিটাৰ যায় বাওঁফালে ঘূৰি 6 কিলোমিটাৰ আগবাঢ়ি টাউন কি কৰে টাউন চেণ্টাৰত উপস্থিত হয় এইডোখৰ টাউন চেণ্টাৰ মানে টাউন চেণ্টাৰত উপস্থিত হ'ল ইয়াৰ পিছত তাই পুনৰ বাওঁ দিশে ঘূৰে এতিয়া বৰ্তমান তাই মুখখন কোনটো ছাইডে কৰি আছে সেইটো চোৱা এইটো ছাইডে কৰি আছে ন মুখখন কোনটো ছাইডে কৰি আছে মুখখন এতিয়া বৰ্তমান কৰি আছে তোমাৰ দক্ষিণ ছাইডে বাওঁ দিশটো কোনটো হ'ব এইটো দিশে হ'ব এইটো দিশে আহি পিনি 12 কিলোমিটাৰ যায় এইফালে আহি তাই টোটেল কিমান কিলোমিটাৰ আহিলে চোৱা 12 কিলোমিটাৰ আহিলে ডান 12 কিলোমিটাৰ আহিলে 12 কিলোমিটাৰ গাড়ী চলাই তাই অফিচ পায় এইটো বৰ্তমান তাই অফিচটো পাই গ'ল অফিচ পায় যদি তাই চমু বাটেৰে চাইকেল যোৱাৰ সিদ্ধান্ত লয় তেন্তে তাইৰ ঘৰ আৰু অফিচৰ মাজৰ ন্যূনতম সম্ভৱপৰ দূৰত্ব এতিয়া কি বুলি কৈছে তাইৰ ঘৰ এইটো আৰু অফিচ হৈছে এইটো যদি তাই কি কয় চাইকেলে যোৱা সিদ্ধান্ত লয় চমু বাটেৰে যদি চমু বাটটো কোনটো হ'ব এইটো হ'ব তেতিয়া সেইটো আমি কেনেকৈ উলিয়াম এতিয়া এইটো চাই লওঁ তুমি আমি এইটো যদি এনেকৈ জইন কৰি দিওঁ জানো এইটো কিমান চেণ্টিমিটাৰ আছিলে 6 চেণ্টিমিটাৰ তেতিয়া এইকণৰ পৰা হ'ব কি 6 কিলোমিটাৰ ডান নেক্সট চোৱা তুমি ওপৰলৈ চোৱা এইটো কিমান কিলোমিটাৰ আছে 4 কিলোমিটাৰ আছিলে তেন্তে এই তলক এইটো কিমান কিলোমিটাৰ হ'ব 4 কিলোমিটাৰ এইটো কি হ'ব 4 কিলোমিটাৰ এতিয়া তুমি এটা কথা লক্ষ্য কৰা এই টোটেল কিমান কিলোমিটাৰ হয় 12 কিলোমিটাৰ এইকণৰ পৰা এইকণলৈকে কিমান কিলোমিটাৰ আছে এইকণৰ পৰা এইকণলৈকে তুমি জানা 4 কিলোমিটাৰ আছে তেনেহ'লে এই বাকীকণ কিমান কিলোমিটাৰ থাকিব 8 কিলোমিটাৰ থাকিব এইকণ কিমান কিলোমিটাৰ থাকিব 8 কিলোমিটাৰ থাকিব তেতিয়া আমি কোনকণ উলিয়াব লাগে ওপৰ এইডাল উলিয়াব লাগে তেতিয়া এইটো আমি জানো 90 ডিগ্ৰী কোণ বনে এতিয়া ফাইনেলি আমি বাকীবোৰ কেলকুলেশ্যন কৰি নাথাকোঁ কোনটো কৰিম এইটো দিয়া আছে কিমান কিলোমিটাৰ 6 কিলোমিটাৰ এতিয়া এইটো কিমান কিলোমিটাৰ দিয়া আছে 8 কিলোমিটাৰ এইটো আমাক উলিয়াব দিছে এইটোৱে হ'ব কি তাই ভাগৰ চমু বাটটো এইখনৰ পৰা এইকণতে হ'ব তাৰ ভাগৰ কি চমু বাটটো তেন্তে কেনেকৈ উলিয়াবা প্ৰথমে কাটি পিনি ৰেচিঅ' লৈ ল'বা সিহঁতৰ 2 3 গুণ কি হয় 6 2 4 গুণ কি হয় 8 3 4 এইখিনিত 5 3 4 5 পাইথাগোৰাছৰ ট্ৰিপলেট বনে কি বনে ট্ৰিপলেট বনে তেনেহ'লে ক'লৈ গুচি গ'ল ট্ৰিপলেট এইখিনিত 5 হ'ল এতিয়া তুমি কিহে কাটিছিলা চোৱা 3 কাটিছিলা ন তেতিয়া কি বনিব এইখিনিত তুমি 2 কাটিছিলা ন এইখিনিত 2 পূৰণ হ'ব 2 5 গুণ কি হৈ গ'ল 10 চ' আমাৰ এনচাৰ কি ল'লে 10 তোমালোকে যদি ৰিজনিং মোৰ পৰা শিকিম বুলি বিচৰা এনেকৈ মই বহুত উজুকৈ শিকাই দিম তোমালোকক কোনো টেনশ্যন ল'বলগীয়া কথা নাই যদি শিকিব বিচাৰিছা ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টো লাইক কৰি দিবা আমাৰ কিমান কিলোমিটাৰ ওলালে ফাইনেলি 10 কিলোমিটাৰ ওলালে এতিয়া কুৱেশ্যনটো দি আছে কি বদমাছ নিয়ম আওকাণ কৰি যদি 5 + 2 = 3 5 - 2 = 7 10 হৰণ 2 = 20 আৰু 10 পূৰণ 2 = 5 দৰে নিয়ম অনুসৰণ কৰা হয় তেন্তে বাওঁ দিশৰ পৰা সোঁ দিশলৈ গণনা কৰিলে নিম্নলিখিত সমূহৰ কোনটো উক্তি শুদ্ধ হ'ব এইটো কোনো ডাঙৰ কথা নহয় এতিয়া তুমি বদমাছ নিয়মটো আওকাণ কৰিবলৈ কৈছে যেনেকৈ এইটোৰ লগত ৰিলেশ্যন হৈ আছে এতিয়া এটা কথা ভালকৈ মন কৰা মই জুম কৰি দিছোঁ ৰ'বা এইটো চোৱা তুমি 5ৰ লগত কি কৰি পিনি বাৰু 3 পালে সম্ভৱত এইখিনিত মাইনাছ কৰিছে 5ৰ পৰা 3 মাইনাছ কৰিলেহে কি পাওঁ আমি 2 মাইনাছ কৰিলেহে 3 পাওঁ মাইনাছ কৰিছে মানে ইয়াৰ মিনিংটো হ'ল কি এই মাইনাছৰ জেগাত প্লাছৰ জেগাত মাইনাছ প্ৰয়োগ কৰিছে আকৌ চোৱা এইটো 5 এইটো হ'ল -2 5ৰ পৰা 2 গ'লে জানো 7 পায় নেপায় মানে কি কৰিছে এইটো যোগ কৰি দিছে 5ৰ লগত 2 যোগ কৰিলে কি হ'ব 7 তেন্তে মাইনাছ চিনৰ জেগাত কি পূৰণ কৰিছে জানা ভিতৰি প্লাছ পূৰণ কৰিছে ডান
আৰু তুমি যেন 10 পৰা 2 হৰণ কৰিলে জানো 20 পাবা নোপোৱা নহয় তেতিয়া কি কৰিলে হৰণৰ জেগাত পূৰণ কৰি দিলে মানে 10 পূৰণ 2 কৰিলে কি হয় 20 মানে ভিতৰি কামটো কৰিলে কি হৰণৰ জেগাত কি কৰি দিলে দেখুৱাই পিনি পাতিছে হৰণ কিন্তু কাম কৰি আছে কি হয় পূৰণ আৰু পূৰণৰ জেগাত তেনেকে কি পাতি দিলে হৰণ বুজি পাইছা চাগে এতিয়া এটা কথা গম পালো যোগৰ জেগাত বিয়োগ কৰিছে বিয়োগৰ জেগাত যোগ কৰিছে হৰণৰ জেগাত পূৰণ কৰিছে আৰু পূৰণৰ জেগাত হৰণ কৰিছে ওকে তেনেহলে আমি কওঁ স্যাটিসফাই কৰে নকৰে চাম এতিয়া আমি এইটো প্ৰথমে 9 3 এইটো আছে আমি এতিয়া কি কৰিম প্ৰথম অপশনটো ললো 9 এইটো পূৰণ আছে আমি কি লম এতিয়া হৰণ লম পূৰণৰ জেগাত হৰণ লম 3 আৰু এইখিনি মাইনাস আছে আমি কি লম মাইনাস থাকিলে প্লাস লম পূৰণ আছে পূৰণৰ জেগাত আমি কি লম এটো প্লাস 1 টো পাতিব থাকি গল এটো হৰণৰ জেগাত আমি কি লম পূৰণ লম পূৰণ কি হ'ব 2 তেতিয়া 18 পাও নে পাও চাম সো 9 3 এ গলে 3 3 গুণ 9 3 2 এ গুণ 2 তেতিয়া 3 2 যোগ কৰিলে 5 এ পাম ক'ত 18 পাম নে পাও এটো অপচন নম্বৰ প্ৰথমটো ভুল হ'ল অপচন নম্বৰ বি লে চেক কৰিম বি টো আছে 5 পাতিলো এই প্লাসৰ জেগাত আমি কি পাতিম এতিয়া মাইনাস পাতিম মাইনাস কি হ'ব 1 হৰণৰ জেগাত কি পাতিম পূৰণ কি পাতিম 4 মাইনাসৰ জেগাত কি পাতিম এতিয়া মাইনাসৰ জেগাত প্লাস পাতিম প্লাস 3 19 পাম নে পাম হেতু চাম 5 পৰা 1 যোগ কৰি 1 মাইনাস কৰিলে কি হ'ব 4 পূৰণ কি হ'ব 4 4 কি হ'ব 16 16 লগত 3 যোগ কৰিলে কি হ'ব 16 17 18 19 হ'ব যোনটো অপচন হ'ব কোনটো শুদ্ধ হ'ব বি সো কেছটো আসলে হেতু ওকে নেক্সট কোৱেশ্চন 10 কি আছে 3 এটো 9 টো x স্কয়ার 9 কে x স্কয়ার টো ডাঙৰ x স্কয়ার কে আকৌ 25 টো ডাঙৰ তেন্তে x ৰ মান তলৰ অপচনৰ ভিতৰত কোনটো শুদ্ধ হ'ব ওকে তুমি চোৱা x ৰ মান 5 হ'ব পায় জানো অপচনত এইটোত দিয়া আছে কি 5 হইলে 5 5 গুণ 25 হৈ যাব এই 9 কে ডাঙৰ হ'ব 25 ৰ সতি কি হৈ যাব সমান কিন্তু 25 টো ডাঙৰ বুলি দিছে তেতিয়া অপচন এটো হ'ব নোৱাৰে অপচন বি টো চেক কৰা তুমি যদি 4 পাতা 4 4 গুণ 16 হৈ যাব হনে 16 এটোটো স্যাটিসফাইড কৰিব কিন্তু এটো চোৱা আৰু 5 দি থোৱা আছে নহয় যদি 5 পাতা 5 ক স্কয়াৰ কৰি দিয়া 5 5 গুণ কি হ'ব 25 তেতিয়া 9 কেটো ই ডাঙৰ হ'ব কিন্তু ই 25 কি হৈ যাব সমান হৈ যাব তেনেহলে দ্বিতীয় অপচনটো কি কয় স্যাটিসফাইড নকৰে তেনেহে তৃতীয় অপচনটো সব তেনেকে কেবা তৃতীয় অপচনটোত কি দিয়া আছে 3 স্কয়াৰ কৰি দিছে এই প্ৰথমে তৃতীয় অপচনত 3 তলে চোৱা 3 কি কৰি থোৱা আছে স্কয়াৰ 3 3 গুণ কি হ'ব 9 এখিনি যদি x ৰ জেগাত মই 9 পাতো ই 9 হতি ই কি হৈ যাব ডাঙৰ নহয় সমান হৈ যাব তেন্তে একেবাৰে লাষ্টত কোনটো থাকিলে অপচন নম্বৰ ডি টো শুদ্ধ হ'ব 4 বহাইছো তুমি 4 স্কয়াৰ কৰিলে কি হ'ব 4 4 গুণ 16 x স্কয়াৰ জেগাত মই 16 পাতি দিম ই 9 কে কি হয় ডাঙৰ হয় ওকে আৰু 25 টো 16 কে কি হয় ডাঙৰ হয় অপচন নম্বৰ কোনটো শুদ্ধ হ'ব অপচন নম্বৰ ডি নেক্সট কোৱেশ্চন এই ফিগাৰটোলে মন কৰিবা তুমি তলৰ কিমানটা বৰ্গক্ষেত্ৰ আছে মানে কিমানটা বৰ্গ আছে হেতু হিসাব কৰিবলৈ দিছে ইয়া হিসাব কৰা এটা ট্ৰিক্স আছে প্ৰথমে তুমি এখনলে চোৱা এই বৰ্গটোলে চোৱা ওকে প্ৰথমে হে বেসিক বৰ্গটোলে মন কৰা বেসিক বৰ্গটো এখিনি পাতিবা এনেকে এটো ৰ এডাল কেডাল আছে তিনডাল আছে এডাল দুডাল আছে তিনডাল আছে আৰু এইফালে অকল কেডাল আছে এডাল আমি কাউন্ট নকৰো ক বৰ্তমান তেতিয়া কেডাল আছে এডাল আছে ওকে এডাল আছে ইয়া পা কেডা বৰ্গ বনিলে ফাৰ্স্ট কথা এখিনিত এটা বৰ্গ বনিলে এটো কেডা বনিলে দুটা বৰ্গ বনিলে নেক্সট এটো তিনটা বৰ্গ বনিলে নেক্সট এটো চাৰিটা বৰ্গ বনিলে নেক্সট এই দুটা লগ লাগি পাঁচটা বৰ্গ বনিলে এটো লগ লাগি ছটা বৰ্গ বনিলে ছটা বৰ্গ এই ডাঙৰটো হতি সাতটা বৰ্গ বনিলে বৰ্তমান কেডা বনিলে সাতটা বনিলে এই কোৱেশ্চনটো মই ডিটেইলছ মাই কৰি থাকো বহুত টাইম লাগি যাব বুজাবৰ কাৰণে টাইম লাগিব কিন্তু একো নাই এই কোৱেশ্চনটো মই এনসাৰটো কৈ দিছো এনসাৰটো 26 হ'ব কোনো এজোৰ কমিক বৰ্ণ একেলগে নথকা শব্দটো চিনাক্ত কৰক কমিক বৰ্ণ মানে কি কমিক মানে হৈছে এ বি যেনেকে সি ডি যেনেকে
ই এফ যেনেকৈ জি এইচ যেনেকৈ একেলগে নাথাকিব লাগিব কমিক বৰ্ণ একেলগে নথকা শব্দটো বিচাৰি উলিয়া প্ৰথমে চালোঁ মই ইয়াত কি আছে এইটো ইয়াত এ বি আছে চোৱা এ বি আছে তেন্তে এইটো অপশ্যন হ'ব নোৱাৰে অপশ্যন নম্বৰ বিত বিচৰা তেনেকৈ বিত কি আছে পি এ আৰ টি টিটো 20 হয় এনটো 14 হয় ইটো 5 হয় আৰু এই অপশ্যন নম্বৰ বিটোৱে শুদ্ধ হ'ব ইয়াত তুমি চাবা কি আছে এইটো চাবা ইয়াত আছে জি এইচ ইয়াত কি আছে তেতিয়াহ'লে কমিক বৰ্ণ নোহোৱাটো বিচাৰিবলৈ কৈছে ইয়াত কমিক বৰ্ণ আছে মানে জি এইচ আছে ইয়াত কি আছে আইটো ন অ'কে এছটো হৈছে কি 19 টিটো হৈছে কি 20 এছ টি আছে প্ৰথমেই আছে এছ টি আছে চ' অপশ্যন নম্বৰ কোনটো শুদ্ধ হ'ব কমিক বৰ্ণ নথকা অকল বিটো শুদ্ধ হ'ব নেক্সট কুৱেশ্যন সেম কুৱেশ্যনে আহিলে এইটো নিম্নলিখিত সমূহৰ কোনটো একে গোটৰ অন্তৰ্ভুক্ত নহয় তোমাৰ যদি জেনেৰেল নলেজ আছে এনেকুৱা ধৰণৰ কুৱেশ্যন তুমি পৰীক্ষাত শুদ্ধ কৰি থৈ আহিব পাৰিবা যদি জেনেৰেল নলেজ নাই তোমালোকে নোৱাৰিবা চিম্পল কথা তেনেহ'লে এইটো কেনেকৈ কৰিবা ছাৰ এইটো ডেবিট কাৰ্ড এইটো আছে মোবাইল বেংকিং এইটো হৈছে নেট বেংকিং এইকেইটা আমি অনলাইন পে'মেণ্ট হয় সেইটো চবেই জানে তেন্তে একে গোটৰ অন্তৰ্ভুক্ত নহয় এইটো নগদ পৰিশোধ মানে কেছ পে'মেণ্ট এইটো ওপৰত লিখা আছে কেছ পে'মেণ্ট তেনে সেইটোৱে নহয় ন চিম্পল কথা নেক্সট এক মানক ইংৰাজী অভিধানত নিম্নলিখিত কোনটো শব্দসমূহৰ কোনটো শব্দ সৰ্বশেষত থাকিব একেবাৰে লাষ্টত কোনটো ৱৰ্ড থাকিব সেইটো সুধিছে ইংৰাজী অভিধানৰ এটা নিয়ম আছে প্ৰথমে এলফাবেট যোনটো আগধৰি থাকে সেইটোৱে প্ৰথমত থাকে যেনেকৈ বিটোতকৈ যেনিবা মই লিখিলোঁ বুক যেনেকৈ লিখিলোঁ এপেল তেনে প্ৰথমে এইটো থাকিব তাৰপিছতে এই বুকটো থাকিব অভিধানত বুজাবলৈ তেতিয়া চোৱা প্ৰথমে অপশ্যনলৈ চোৱা CON ইয়াতো আছে CON ইয়াতো আছে CON ইয়াতো আছে CON ইয়াতো আছে তেতিয়া সেইকেইটাক আমি একো নকওঁ তাৰ পাছত কি আছে চোৱা টি এইটো টি হয়নে আমি টি ভগ্নাংশৰ ৰূপটো কিমান হয় জানো প্লেচ ভেলু মানে স্থানৰ জেগাকণ মানে টিটো যেনেকৈ এ বি কি হয় চি ডি এটো কিমান নম্বৰ আছে এলফাবেটত প্ৰথমতে আছে ন ই কিমান নম্বৰ আছে দ্বিতীয়টো ই চি কিমান আছে তৃতীয়টো ডি কিমানত আছে চতুৰ্থটো তেনেকৈ সেইটো কথা কৈছোঁ মই প্লেচ ভেলু বুলি কয় চ' তেনেহ'লে টিটো কিমান নম্বৰত আছে টিটো 20 নম্বৰত নেক্সটটো চোৱা তুমি এইটো এছটো কিমান নম্বৰত আছে 19 নম্বৰত নেক্সটটো চোৱা তুমি এছটো কিমান নম্বৰত আছে 19 নম্বৰত নেক্সটটো কিমানত আছে টিটো কিমান নম্বৰত আছে 20 নম্বৰত এতিয়া প্ৰথম থকাটোহে প্ৰথম বহিব তেতিয়া অপশ্যন এইটো ভুল হৈ গ'ল এইটোও ভুল হৈ গ'ল মই কৈছিলোঁ ফাৰ্ষ্টত যোনটো থাকে সেইটোহে ইংৰাজী অভিধানত বহিব প্ৰথমে বহিব আমাক এতিয়া সুধিছিলে কি শব্দবোৰ কোনটো সৰ্বশেষত সুধিব প্ৰথমে বহিম বুলি কোৱা নাছিলে নহয় তেনেহ'লে এনচাৰ উল্টাটো ভুল হৈ যাব এইটো ভুল হ'ব এইটো ভুল হ'ব নেক্সট এতিয়া সৰ্বশেষত কোনটো থাকিব সেইটো সুধিছে নেক্সট এইখিনি টি আছে হয়নে টিলৈকে কাউণ্ট হৈ গ'ল টিলৈকে কাউণ্ট হৈ গ'ল তাৰপিছতো আই আছে ইয়াতো কি আছে আই আছে তাৰপিছত এন আছে ইয়াতো কি আছে এন আছে বাপৰে এন আছে তাৰপিছত ই আছে ন এইটো CONTIN সেইকণলৈকে চবৰে ছেম আছে তাৰপিছত আছে ইটো কি ই ভগ্নাংশৰ ৰূপটো কি হয় প্লেচ ভেলু 5 হয় তাৰপিছত ইউটো কি হয় 21 হয় এতিয়া কোনটো লাষ্টত থাকিব সেইটো সুধিছে ইটো ইয়াতকৈ আগত থাকিব ন কাৰণ ইয়াৰ ভগ্নাংশৰ ৰূপটো 5 হয় একেবাৰে অপশ্যন নম্বৰ কোনটো শুদ্ধ হ'ব ডিটো ই একেবাৰে লাষ্টত থাকিব নেক্সট কুৱেশ্যন দিছে 893621 সংখ্যাটোৰ অংককেইটা ব্যৱহাৰ কৰি গঠন কৰিব পৰা ন্যূনতম সংখ্যাটোৰ ঠিক সোঁমাজৰ সংখ্যাটো কি হ'ব প্ৰথম কথা জানো আমি ন্যূনতম সংখ্যা উলিয়াবলৈ হ'লে প্ৰথম চবচে সৰুটো লিখিম এইখিনিত 1 আছে আমি 1টো প্ৰথমে লিখিম অ'কে প্ৰথমে 1 লিখিম তাৰপিছত আছে 2 এইখিনিত 2 আছে হয়নে 2 লিখিম তাৰপিছত আছে এইখিনিত 3 লিখিম চবতকৈ সৰুকেইটা প্ৰথমে লিখিব লাগে তাৰপিছত কি লিখিম 4 আছে নেকি নাই 5 আছে নেকি নাই তাৰপিছত আছে 6 লিখিম 6 তাৰপিছত কি লিখিম আমি 7 লিখিম তাৰপিছত আমি কি লিখিম 8 লিখিম তেন্তে আমাক সুধিছে কি ন্যূনতম সংখ্যাটো ঠিক সোঁমাজত কি থাকিব এইটো এইফালে নতুবা টোটেল কেইটা সংখ্যা আছিলে 3 আৰু এটা সংখ্যা থাকিব লাগেচোন 8 এইখিনি 9 থাকিব তেন্তেহ'লে এইখিনিত 3টা আছে এইফালে 3টা আছে মাজত কি থাকিব 6 অপশ্যন নম্বৰ বিটো শুদ্ধ হ'ব নেক্সট কুৱেশ্যন 1 কিলোগ্ৰামত মুঠ কিমান মিলিগ্ৰাম আছে 1 কিলোগ্ৰাম মিলিগ্ৰাম
আমি জানো মিলি এটা সূত্ৰ আছে মিলি চেণ্টি এইখিনিত হ'ব ডেচি গ্ৰাম তাৰপিছত হয় মিলি চেণ্টি ডেচি গ্ৰাম এইখিনি লিখিবা তোমালোকে ডেকা ওপৰত লিখিবা হেক্টৰ তাৰপিছত লিখিবা এনেকৈ লিখি ল'বা প্ৰথমে কিলোগ্ৰাম এইখিনি কিলো কি হ'ব কিলোগ্ৰাম এতিয়া আমাক ক'ৰ পৰা নিবলৈ দিছে চোৱা আমাক মিলিগ্ৰামৰ পৰা নিবলৈ দিছে মিলিগ্ৰাম ক'ৰ পৰা মিলিগ্ৰামৰ পৰা 1 কিলোগ্ৰামত কিমানটা মিলিগ্ৰাম থাকে কিমান মিলিগ্ৰাম হ'ব লাগিব তুমি চ' এক এইখিনিত পাতি দিবা এক এডোখৰত পাতি দিবা বাকী চাবা শূন্য কেইটা বহাব পাৰে 1 2 3 4 5 6টা তেতিয়া কেইটা হ'ব 10 to the power 6 হ'ব অপশ্যন নম্বৰ কোনটো শুদ্ধ অপশ্যন নম্বৰ ডিটো শুদ্ধ নেক্সট কুৱেশ্যনটো হৈছে MMCDXLVII বাবে আৰবী সংখ্যাটো কি হ'ব চ' আমি এটা কথা জানো কি কথা জানো MMCDXLVII MM মানে কি আছিলে মই পাহৰি থাকিলোঁ নহয় MM মানে আমাৰ ৰোমান সংখ্যা এই ৰোমান সংখ্যাটো আমাৰ আৰবী সংখ্যা মানে আমি যোনটো লিখোঁ 1 2 3 4 5 6 এইবোৰ সংখ্যাকে কি সংখ্যা বুলি কোৱা হয় আৰবী সংখ্যা বুলি কোৱা হয় এই ৰোমান সংখ্যাটো আৰবী সংখ্যালৈ নিবলৈ কৈছে ক'লৈ নিবলৈ কৈছে আৰবী সংখ্যালৈ তেন্তে MM কি বুজায় এহেজাৰ বুজায় M কি বুজায় এহেজাৰ বুজায় মনত পৰি গ'ল এহেজাৰ এইটো কি হ'ব এহেজাৰ যোগ এহেজাৰ এইটো CD মানে কি MM মানে এহেজাৰ কিমান হ'ব 2000 কি হ'ব 2000 MM মানে হ'ব 2000 এইটো 2000 CD মানে এইটো D মানে হৈছে 500 C মানে হৈছে 100 D আগত C থকা মানে ই হ'ব কিমান ঘ 400 XL মানে কি হয় চবেই জানে এইটো 40 হয় L মানে হয় কি L মানে হয় 12 আগত কি আছে এইটো X আছে 12 আগত X আছে মানে কি মানে সৰি L মানে 12 হেনো L মানে হৈছে 50 আগত X আছে মানে কি মানে 40 কি হ'ব +40 VII মানে কি VII 7 হয় ন 7 হয় এই গোটেইকেইটা যোগ কৰিলে কি হ'ব একেবাৰে লাষ্টত 7 আহিব চবতে 7 আহিছে যোগ কৰি দিম 2447 হ'ব 2447 য'ত আছে সেইটো শুদ্ধ হ'ব 2447 নাই 2447 নাই 2400 অপশ্যন নম্বৰ একেবাৰে লাষ্টত আছে 2447 এই কুৱেশ্যনটো যে তোমালোকে অইনটো একো নাই ৰোমান সংখ্যা যে ৰোমান সংখ্যা যদি জানা তেতিয়াহ'লে তোমালোকে পাৰিবা যদি ৰোমান সংখ্যা নাজানা তেতিয়া এই কুৱেশ্যনটো কৰিব নোৱাৰা এই কুৱেশ্যন নম্বৰটো চোৱা এই শব্দবোৰৰ বাবে প্ৰদত্ত ক্ৰমিকটো কোনটো কম অৰ্থবহ হ'ব প্ৰথমে ঘৰটো 1 নম্বৰ দি আছে 2 নম্বৰ ৰাস্তা কোঠা নগৰ জিলা প্ৰথমে আমি যদি কৰিব বিচাৰোঁ চাবা প্ৰথমে ঘৰৰ পৰা ষ্টাৰ্ট কৰিলোঁ প্ৰথমে কি হ'ব কোঠা ক'ত থাকে ঘৰত থাকে 3 to 2 3 1 ইয়াত আছে 3 1 অপশ্যন দুটা কাট খাই যাব কোঠাটো কি হ'ব ঘৰ তাৰপিছত ঘৰৰ পিছত কি হ'ব লাগিছিলে ৰাস্তা হয়নে ঘৰ ৰাস্তা কি নম্বৰ আছিলে 2 3 1 2 অপশ্যন নম্বৰ ক'ত আছে 1ত আছে বাকীকেইটাত কি হ'ব ভুল তাৰপিছত কি হ'ব ৰাস্তা পা নগৰ হ'ব নগৰ ক'ত থাকে জিলাত থাকে 4 5 হ'ব অপশ্যন নম্বৰ এটো শুদ্ধ হ'ব বাকীগাল কি হ'ব ভুল হ'ব ওকে নেক্সট কুৱেশ্যন এইটো দিয়া আছে CARBOHYDRATE পৰা আহৰণ কৰিব নোৱাৰা শব্দটো চিনাক্ত কৰা আহৰণ কৰিব নোৱাৰা এইটো হৈছে ৰিজনিঙৰ কুৱেশ্যন এইটো কুৱেশ্যনটো কেনেকৈ কৰিবা ইয়াত মানে এনেকুৱা এটা ৱৰ্ড আছে য'ত সেই ৱৰ্ড মানে এনেকুৱা এটা এলফাবেট আছে য'ত এইকেইটাত নাই সেইটোৱে তাৰ কি হ'ব আহৰণ কৰিব নোৱাৰা সংখ্যাটো শব্দটো হ'ব তেনেহ'লে চাওঁ এ আছেনে নাই এ ইয়াত আছে এইচ আছেনে নাই এইচ আছে ই আছেনে নাই ই আছে ইয়াত আছে এ আছেনে নাই এ আছে ডি আছেনে নাই ডি আছে তেনেহ'লে এইটো আহৰণ কৰিব পাৰি এইটো ভুল হ'ব নেক্সট তেনেকৈ এইটো কি হ'ব ভুল হ'ব নেক্সট এইটোলৈ চাম আৰ ইয়াত আছেনে নাই আৰ আছে ই আছেনে নাই ই আছে টি আছেনে নাই টি আছে আৰ আছেনে নাই আৰ আছে অ' আছেনে নাই অ' আছে তেন্তে এই অপশ্যনটো কি হ'ব ভুল হ'ব নেক্সট
নেক্সট ইয়াত চাম y আছেনে নাই y আছে a আছেনে নাই a আছে c আছেনে নাই c আছে নেক্সট h আছেনে নাই h আছে নেক্সট t আছেনে নাই t আছে একেবাৰে লাষ্টতে থাকিলে শুদ্ধ হ'বগে তথাপি আমি চেক কৰি চাওঁ লাষ্টটো h আছেনে নাই h আছে y আছেনে নাই y আছে p আছেনে নাই p ক'ত আছে p বিচাৰো ইয়াত p নাই ইয়াত ক'তো p পাবলৈ নাই চ' সেইটো কাৰণে এই অপশ্যনটোৱে শুদ্ধ হ'ব যোনটো এই পিটো নাই ন ইয়াত পি আছে চ' ইয়াত পিটো নাই ন সেইটো কাৰণে কি কৰিব নোৱাৰোঁ আমি এইকেইটা ব্যৱহাৰ কৰি পিনি এই ৱৰ্ডটো আমি বনাব নোৱাৰোঁ এই শব্দটো আহৰণ কৰিব নোৱাৰোঁ অপশ্যন নম্বৰ সেইটো শুদ্ধ হ'ব এতিয়া দিছা একেটা দিনতে জন্ম হোৱা 3 বন্ধু একেটা দিনতে জন্ম হৈছিলে 3টা বন্ধু মুঠ বৰ্তমান বয়স কি হ'ব 84 হ'ব তেন্তে 4 বছৰ পূৰ্বে তেওঁলোকৰ বয়সৰ মুঠ যোগফল কিমান আছিল এতিয়া কুৱেশ্যনটো দিছে কি একেটা দিনতে জন্ম হৈছিলে বুলি একেটা দিনতে জন্ম হৈছিলে যদি হেতৰ এতিয়া বৰ্তমান বয়স কিমান হ'ব সেইটো উলিয়াই লওঁ একেটা জন্মতে মই ধৰিলোঁ এই গোটেইকেইটা বয়স x হ'ল ইকুৱেল কি হৈ গ'ল 84 তেতিয়া এইটো 28x ইকুৱেল কি হৈ গ'ল 84 আমি যদি 3টো ইফালে লৈ যাওঁ হৰণ হ'ব 8 4 12 এইটো হৰণ যাব 3 8 কেইবাৰ যাব 3 2 6 হ'ব 3 2 6 হ'ব 2 3 8 24 প্ৰত্যেকৰে বছৰ কিমান বছৰ 28 বছৰ ইয়াও 28 বছৰ এতিয়া 4 বছৰ পূৰ্বে তেওঁলোকৰ বয়সৰ মুঠ যোগফল গোটেইকেইটাৰ লগতে 28 4 কেইবাৰ যোগ কৰিব লাগিব মই 4 যোগ কৰিব লাগিব কেইবাৰ 3 বাৰ 3টাৰ লগত 4 বছৰ যোগ কৰিব লাগিব না 4 বছৰ পূৰ্বে আগত বুলি কৈছে সৰি পূৰ্বে বুলি ক'লে কি কৰিব লাগে মাইনাছ কৰিব লাগে পিছত বুলি ক'লে যোগ কৰিব লাগে তেন্তে আমি কি কৰিব লাগিব প্ৰত্যেকৰ পৰা কিমান মাইনাছ কৰিব লাগিব ইয়াৰ পৰাও 4 মাইনাছ কৰিব লাগিব ইয়াৰ পৰাও 4 মাইনাছ কৰিব লাগিব ইয়াৰ পৰাও 4 টোটেল কিমান মাইনাছ কৰিব লাগিব 4 4 4 4 12 মাইনাছ কৰিব লাগিব 84 পৰা যদি মই 12 মাইনাছ কৰি দিওঁ তেতিয়া কি হ'ব 4 পৰা 2 গ'লে থাকিব কি 2 8 পৰা 1 গ'লে থাকিব কি 7 72 বছৰ অপশ্যন নম্বৰ ক'ত আছে 72 বছৰ অপশ্যন নম্বৰ 76 নহয় এইটো নহয় 72 বছৰ অকল অপশ্যন নম্বৰ ক'ত আছে আকৌ দিলে ৰোমান সংখ্যা অশুদ্ধ ৰোমান সংখ্যাটো চিনাক্তকৰণ কৰা অশুদ্ধ এতিয়া এইটো 36 ঠিকে আছে এইটো ঠিকে আছে এইটো ভুল হ'ব কাৰণ ডিটোৱে কি বুজায় 5000 বুজায় ডিটোৱে 500 বুজায় সৰি চ' তেনেহ'লে এইটো দিছে 74ত ক'ত 500 আহিব নাহে নহয় নেক্সট এইটোলৈ মন কৰা তুমি পিকচাৰটোলৈ তোমালোকে মন কৰিবা হা কি দিয়া আছে ত্ৰিভুজৰ সংহতিটোৰ কুৱেশ্যন চিনৰ জেগাত কি বহিব এতিয়া চোৱা তুমি এইটো 4 এইটো 10 কেনেকৈ বনিছে এই 4 লগত এই কাষত থকা 6টো যোগ কৰি পিনি 10 বনিছে হয়নে তাৰপিছত নেক্সট কেনেকৈ বনিছে এইটো 8ৰ লগত 6 যোগ কৰি 8 6 কি হৈ গ'ল 14 তেনেকৈ বনিছে নেক্সট আমাক চ' তেনেহ'লে এই 4 লগত 14 যোগ কৰি কি বনিছে 18 এই 8ৰ লগত 14 যোগ কৰি কি বনিছে 22 তেনেকৈ 5ৰ লগত কি যোগ কৰিলে 15 হ'ব 15 পৰা 5 যোগ কৰিলে 10 হ'ব ন অপশ্যন নম্বৰ কোনটো শুদ্ধ হ'ব অপশ্যন নম্বৰ ইয়াত নাই 10 অপশ্যন নম্বৰ আছে অপশ্যন নম্বৰ ক'ত আছে চিট 10 হ'ব এবাৰ উজু আছিলে এতিয়া নেক্সট কুৱেশ্যন দিয়া আছে যদি ROCKET TQEMGV হিচাপে কোড কৰা হয় তেন্তে একেটা কোডত ৰেইনবো লিখিলে ইয়াৰ অন্তিম বৰ্ণটো কি হ'ব শেষৰ আখৰটো কি হ'ব ৰেইনবো লিখিলে শেষৰ আখৰটো কি হ'ব ওকে ডান কিনো এইটো টি পা কি বনিছে টি পা ভি বনিছে এতিয়া চোৱা এইটো হৈছে কোডিং ডিকোডিঙৰ কুৱেশ্যন প্ৰথমে কোডিং ডিকোডিঙৰ কুৱেশ্যন জানিবৰ কাৰণে আমি এলফাবেটৰ যোনটো প্লেচ ভেলু হয় ন সেইটো আমি কি কৰিব লাগে জানিব লাগে যেনেকৈ এ টো 1ত থাকে বি টো 2ত থাকে চি টো 3ত থাকে ডি টো কিহত থাকে 4 থাকে তেনেকৈ আমি গোটেই সোপা এ পৰা ষ্টাৰ্ট কৰি জেডলৈকে আমি কি কৰিব লাগে সংখ্যাবিলাকৰ মান কি সংখ্যাবিলাকৰ যোনটো প্লেচ ভেলু হয় ন আমি কি কৰিব লাগে জানিব লাগে মই ডাইৰেক্ট টিটো কিমানত আছে কৈ দিব পাৰোঁ টিটো কিহত আছে 20ত আছে ভিটো কিমানত আছে মই কৈ দিব পাৰোঁ 22ত আছে তেনেকৈ এইটো চোৱা এতিয়া লাষ্টৰ সংখ্যাটো কি হৈছিলে +2 হৈছে ন 20ৰ পৰা কি হৈ গ'ল 22 হৈছে এইটো ডব্লিউটো মই জানো কি হয় 23 হয় ডব্লিউৰ লগত মই এতিয়া 2 যোগ কৰি দিলে কি হ'ব 25 সংখ্যাটো কি হয়
25 সংখ্যাটো মই জানো হয় y হয় y টো কি হয় 25 হয় তেতিয়া অপচন নম্বৰ কোনটো শুদ্ধ হ'ব অপচন নম্বৰ বি টো লাষ্টৰ সংখ্যাটো সুধিছিলে ন ৰেইনবৰ লিখিত ইয়াৰ অন্তিম বৰ্ণটো কি হ'ব y হ'ব মানে আমি গোটেই খোপা সলভ কৰি থাকিবলৈ দৰকাৰ নাই বোলে এইটো r বোলে r পৰা t বনিছে r টো আছিলে বোলে 18 এইটো t টো পেজ ভ্যালু আছিলে 20 বোলে +2 হৈছে আকৌ আমি বোলে r পৰা আমি আকৌ +2 কৰি দিওঁ r পৰা +2 কৰিলে আকৌ t বনিব বোলে তেনেকৈ গোটেই খোপা কৰি থাকিব দৰকাৰ নাই আমাক যোনটো প্ৰয়োজন হেতুহে কৰিম সো কোৱেশ্চন নম্বৰ 119 টো দিয়া আছে ওয়াটাৰক কোড কৰিছে 67 ড্ৰিংকক কোড কৰিছে 56 আৰু ৰিভাৰক কোড কৰিছে দেখোনতে গম পায় এহেতৰ গোটেই এলফাবেটৰ প্লেস গিটা যোগ কৰিলে আমি 60 পাম বুলি কাৰণ এই w টো এলফাবেটৰ মানটো কি হয় 23 হয় যোগ a ৰ এলফাবেটৰ প্লেসটো কি হয় 1 হয় 1 t ৰ এলফাবেটৰ প্লেসটো কি হয় 20 হয় আৰু 5 ৰ এলফাবেটৰ e এলফাবেটৰ প্লেসটো কি হয় 5 হয় আৰু এলফাবেটৰ প্লেসটো কি হ'ব আৰু এলফাবেটৰ প্লেসটো 18 হয় যদি 23 ৰ লগত 1 যোগ কম কি হ'ব 24 24 ৰ লগত যদি 20 যোগ কম 44 হ'ব 44 ৰ লগত যদি 5 যোগ কম 44 ৰ লগত যদি 44 ৰ লগত 5 যোগ কম 49 হ'ব 49 ৰ লগত যদি 18 যোগ কৰি দিওঁ আমি কি পাম 67 পাম তেন্তে আমি ৰিভাৰক কোড কেনেকৈ কৰিম তেতিয়া হলে আৰক কি হ'ব 18 যোগ আই কি হয় 9 হয় ভি কি হয় এলফাবেটৰ প্লেসটো 22 হয় ই ও কি হয় +5 হয় এন আৰ কি হয় আৰ 18 হয় প্লাস কি হ'ব 18 হ'ব তেন্তে গোটেই কেইটা যোগ কৰিলে আমি কি পাম প্ৰথমে আমি অকল 1 নম্বৰ স্থানত থকা সংখ্যা কেইটা চাওঁ 8 8 পাছে কি হ'ব 13 মানে 3 থাকিব 3 লগত 2 যোগ কৰিলে কি হ'ব 5 5 ৰ লগত 9 যোগ কৰিলে 14 মানে 4 থাকিব 4 8 ৰ লগত যোগ কৰিলে কি হ'ব 8 4 12 মানে একেবাৰে লাষ্টৰ সংখ্যাটো কি থাকিব 2 অপচন নম্বৰ অকল চিট লাষ্টৰ সংখ্যাটো 2 আছে নতুবা তোমালোকে এনেকৈ কৰিব পাৰা 18 9 22 5 আৰু 18 কি কৰিলে যোগ কৰিলে তোমালোকে কিমান পাবা 72 পাবা নেক্সট কোৱেশ্চনলৈ যাওঁ 24 26 35 63 48 124 63 216 নেক্সট কোৱেশ্চন বুধকৰ জেগাত কি বহিব হেতু উলিয়াব দিছে এই কোৱেশ্চনটো কেনেকৈ কৰিম মই যদি ভালদৰে মন কৰোঁ প্ৰথমে দেখিম যে ইয়াত দুটা সিৰিজ বনি আছে এটোক কয় এই কোৱেশ্চনটো হৈছে নাম্বাৰ সিৰিজ সো তেনেহলে এই কোৱেশ্চনটো কেনেকৈ কৰিম প্ৰথমে মই যদি 5ক স্কয়াৰ কৰি তাৰপা 1 বিয়োগ কৰোঁ কি পাম 24 পাম 5 5 গুণ 25 পৰা 1 বিয়োগ কৰিলে কি হ'ব মই 24 পাম তেনেকৈ 35 টো কি হ'ব 6 স্কয়াৰ কৰিলি 6 স্কয়াৰ কৰি পিনি 1 বিয়োগ কৰি দিলোঁ 6 গুণ 36 পৰা 1 গ'লে 35 পাম তেনেকৈ 48 টো 7ক স্কয়াৰ কৰি পিনি 1 বিয়োগ কৰি দিলে তেনে 63 টোক মই 8ক স্কয়াৰ কৰি পিনি 1 বিয়োগ কৰি দিলে 8 8 গুণ 64 হয় 1 বিয়োগ হ'লে কি হ'ব তাৰপিছত নেক্সট কোৱেশ্চন বুধকৰ জেগাত মই এটা কাক স্কয়াৰ কৰি দিম 9ক স্কয়াৰ কৰি -1 কৰিলে তেতিয়া 9ক স্কয়াৰ কৰিলে কি হ'ব 9 গুণ 81 81 পৰা 1 গ'লে কি হ'ব তেতিয়া 81 পৰা 1 গ'লে 80 কোনটো অপচনত যোনটো অপচনত 80 আছে সেইটোৱে শুদ্ধ হ'ব তেনে এইটোত 80 নাই এইটোত 80 নাই এইটোত 80 নাই অপচন নম্বৰ অকল কোনটোত আছে ডিত আছে নেক্সট কোৱেশ্চন 6 9 6 কি হয় 15 হয় 8 আৰু 12 কি হ'ব তেতিয়া হলে 20 হ'ব কাৰণ 4 আৰু 6 যোগ কৰিলেও কি হয় 10 হয় অপচন নম্বৰ ডি টো শুদ্ধ হ'ব নেক্সট কোৱেশ্চন আনসমূহ উমৈহতীয়া নিয়ম অনুসৰণ নকৰা বিকল্প চিনাক্তকৰণ কৰা এতিয়া মই যদি ভালদৰে মন কৰোঁ 2864 মাজত কি সম্পৰ্ক আছে যদি মই 2ক কি কৰি দিওঁ কিউব কৰি দিওঁ তেতিয়া কি পাম 8 পাম যদি 8ক স্কয়াৰ কৰি দিওঁ মই কি পাম 64 পাম এতিয়া গম পালো তাৰপিছত 4ক যদি কি কৰি দিওঁ 4ক যদি মই কিউব কৰি দিওঁ তেতিয়া কি পাম 64 আৰু 64ক যদি স্কয়াৰ কৰি দিওঁ 200 কিমান পাম 16 পাম তেতিয়া এইটো স্কয়াৰ কৰিব লাগিব ন মাজতো স্কয়াৰ কৰিলে মই জানো 512 পাম সো নাপাওঁ সেইটো কাৰণে এই অপচনটো কি হ'বগে কাৰণ 216 পূৰণ কৰিলে বহুত ডাঙৰ এটা সংখ্যা ওলাব 512তকে নেক্সট কোৱেশ্চন নম্বৰ 123 টো দিয়া আছে কি এটা কথা মন কৰিম আমি কি আছে এখিনি 3 আছে এডখত 4 আছে এডখত 5 আছে এডখত 6 এডখত নেক্সট কি আহিব 7 হেতুটো জানো ইয়াৰ মাজত সবতে কি আছে 7 7 7 সবতে কি আছে 7 7 7 আছে 7 আছে তেন্তে হলে আমি নেক্সট কি কৰিম নেক্সট সাম L টো কি হয় L ৰ যোনটো প্লেস ভ্যালু হয় 12 হয় R কি হয় 18 হয় Y কি হয় Y হয় টু ভাগ Y আছিলে y আছিলে 25
ৱাই জেড হয় ন 25 হয় তেতিয়া 12 পৰা কি যোগ হৈছে 12 6 18 এইটো ইয়াৰ লগত 7 যোগ হৈ আছে নেক্সট কি যোগ হ'ব 8 যোগ হ'ব নেক্সট কি হ'ব যোগ হ'ব তেতিয়া 8 যোগ হ'ব 8 যোগ হ'লে কি বনেগে তেতিয়া জি পৰা আমাৰ কি যোগ হ'ব তেতিয়া 9 যোগ হ'ব 9 যোগ হ'লে 9 হাতে কি হ'ব 16 জিটো হয় 1 মিনিট কিমান যোগ হ'ব 9 যোগ হ'ব ন নেক্সট জি পৰা কি যোগ হ'ব 9 যোগ হ'ব 9 হাতে কি হ'ব 9 হাতে 16 16ত কি থাকিব লাগিব পি অপশ্যন নম্বৰ ক'ত পি আছে অকল ডিত পি আছে বাকীবোৰ আমি চেক কৰি থাকিবলৈ দৰকাৰ নাই নেক্সট 26 লিখিছে বিক 26 লিখিছে জেডক 1 লিখিছে মানে এ যোনটো প্লেচ ভেলু 1 হয় আৰু যোনটো জেডৰ প্লেচ ভেলু কি হয় 26 হয় এই 26টো গৈ এ জেগাত লিখিছে এই 1টো গৈ জেডৰ জেগাত লিখিছে অ'কে মই এইটো গম পাই গ'লোঁ কডিং ডিকডিং চেপ্টাৰ তোমালোকে ভালকৈ পঢ়িলে গম পাবা যে কি হ'ব যে কডিং ডিকডিং চেপ্টাৰত তোমালোকৰ এটা উল্টা কমো থাকে উল্টা কমটো মানে এছৰ উল্টাটো কি হ'ব এতিয়া মই এইটো কুৱেশ্যনটো কেনেকৈ কৰিম মই গমেই পাই গ'লোঁ এইটো কেনেকৈ বহাইছে এলফাবেটৰ প্লেচটো এছৰ উল্টাটো কি হ'ব এছৰ উল্টা আখৰটো কি হয় জানা এছৰ উল্টা আখৰটো এইচ হয় এইচ নেক্সট টিঅ' উল্টা আখৰটো জি হয় জি টি ৰোড এটো কি হয় এটো জেড হয় উল্টা আখৰটো আৰ কি হয় আৰ জংগল কুইন এ জেড বি বাই C6 দি দিওঁ ইভিনিং F4 আৰ কি হ'ব আৰ এছ বি বাই C6 দি দিওঁ ইভিনিং F4 এফ জি টি ৰোড জি এইচ হাই স্কুল এইচ আই ইণ্ডিয়ান ৰেলৱে আৰ উল্টাটো কি হয় আই হয় তেনে এইচৰ কি হ'ব এইচৰ প্লেচ ভেলু 8 হয় 07 হয় 07 হয় জেডৰ কিমান হয় আমি গমেই পালোঁ জেডৰ কি হয় জেডত 26 হয় প্লাছ আইও কি হয় 9 হয় গোটেইকেইটা যোগ কৰিলোঁ 9 আৰু 6 যোগ কৰিলোঁ 9 6 15 অকল 5টো আছে 5 হাতে পাছে কি হ'ব 12 2টো ধৰিম 2 8 10 একেবাৰে লাষ্টত 0 ওলাব লাগিব অপশ্যন নম্বৰ অকল চিতহে 0 আছে নতুবা তুমি গোটেইকেইটা যোগ কৰি দিবা 8 7 26 আৰু কি 9 যোগ কৰিলে কিমান পাবা 85 পাবা অপশ্যন নম্বৰ কোনটো শুদ্ধ হ'ব অপশ্যন নম্বৰ চি নেক্সট এইটো ৰম্যাৰ মাতৃ পাৰ্চীৰ পিতৃৰ একমাত্ৰ জীয়াৰী পাৰ্চীৰ স্বামী ৰম্যাৰ সৈতে কেনে সম্বন্ধৰে সম্পৰ্কিত এই কুৱেশ্যনটো ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন এইটো কিহৰ কুৱেশ্যন ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন এই কুৱেশ্যনটো কেনেকৈ কৰিবা ৰম্যাৰ মাতৃ অ'কে ৰম্যা ছোৱালীজনীক আৰে বুজালোঁ ল'ৰা হয়নে ছোৱালী মই নাজানো হ'ল কিন্তু ৰম্যা বুলি দিয়া আছে চ' ৰম্যাক লিখিলোঁ ৰম্যাৰ কি মাতৃ বুলি ক'লে এনেকৈ গোল কি বৰ্গৰ ভিতৰত ভৰাব লাগে মাতৃ এজনী হৈ গ'ল এইটো হ'ল ৰম্যাৰ হৈ গ'ল মাতৃ ৰম্যাৰ মাতৃ পাৰ্চীৰ পিতৃৰ একমাত্ৰ জীয়াৰী পাৰ্চীৰ পিতৃ পাৰ্চী লিখিলোঁ পাৰ্চীৰ পিতৃটো হৈ গ'ল এনেকৈ পিতৃৰ একমাত্ৰ জীয়াৰী কোন পাৰ্চীৰ পিতৃ একমাত্ৰ জীয়াৰী ৰম্যাৰ কি মাতৃ হয় তেন্তে তেনেহ'লে এইটো তেতিয়াহ'লে দুইটা কম্বিনেশ্যন কৰিলে ৰম্যা আহিব তাৰপিছত আহিব মাতৃ আকৌ পাৰ্চীৰ পিতৃৰ একমাত্ৰ জীয়াৰী পাৰ্চী কোন হ'ব তেতিয়া পাৰ্চীৰ পিতৃ এইটো তাৰ আগত কি হ'ব পাৰ্চীৰ পিতৃ বহিব পাৰ্চীৰ পিতৃ একমাত্ৰ জীয়ৰী হয় কোন কি ৰম্যাৰ মাতৃ হয় তেনেহ'লে নেক্সট কি কৰিম পাৰ্চীৰ স্বামী ৰম্যাৰ সৈতে কেনে সম্পৰ্ক এতিয়া পাৰ্চীৰ স্বামী এটা কথা গম পাই গ'লোঁ পাৰ্চীৰ ছোৱালীজনী কি হয় পাৰ্চীৰ কি হয় এজনী পাৰ্চীৰ স্বামী পাৰ্চী মানে এজনী কি হৈ গ'ল ছোৱালী তেতিয়া সেই যোনজনী কৈছিলে যে ৰম্যাৰ মাতৃয়ে তেতিয়া কি হ'ব পাৰ্চী আৰু পাৰ্চীৰ যোন পিতাকেই হ'ব পাৰ্চীৰ পিতাক জানোগৈচোন পাৰ্চীৰ পিতাক হ'ব ৰম্যাৰ মাকৰ পিতৃ অ'কে তেনেহ'লে এইটো আমি কুৱেশ্যনটো কৰিলোঁ কি হ'ল পাৰ্চীৰ স্বামী তেন্তে সুধিছে কি সুধিছে পাৰ্চীৰ স্বামী
ৰম্যাৰ সৈতে কেনে সম্পৰ্ক পাচিৰ স্বামী বনাই দিলোঁ এইটো স্বামী তেতিয়া ৰম্যাৰ সৈতে কেনে সম্পৰ্ক ৰম্যাৰ সৈতে কেনেকৈ সম্পৰ্ক হ'ব তেনেহ'লে ৰম্যাৰ সৈতে প্ৰথম কথা কি হ'ব লাগিব পিতৃ হ'ব লাগিব ন পিতৃ চ' এই কুৱেশ্যনটো প্লাছ আৰু মাইনাছতো কয় মই যেনিবা কি মই যেনিবা এইটো কি ফেমিলিটি বুলি কয় এইটো যোনে বুজাইছিলে এইটো বুজাইছিলে পিয়ুষ ৱাৰচিনি ছাৰে চ' এইটো কি হয় ফেমিলিটি মই ব্যৱহাৰ কৰি পিনি কুৱেশ্যনটো কৈছোঁ এনেকুৱা ধৰণৰ মই ভিডিঅ' মোৰ ভাগৰ চেনেলত আপলোড কৰিম তোমালোকে মোক জাষ্ট ছাবস্ক্ৰাইব কৰি দিলে হ'ব তেনেহ'লে কি ওলালে পিতৃ নেক্সট মাইকেল পৰীক্ষাৰ বাবে বিদ্যালয়লৈ যাব লাগে তেওঁ পূব দিশৰ পৰা যাত্ৰা আৰম্ভ কৰি এটা চাৰিআলিত উপস্থিত হ'ল তেওঁৰ বাওঁফালৰ পথটো এটা ৰেলৱে ষ্টেচনত শেষ হৈছে পোনে পোনে আগলৈ গ'লে এটা মিউজিয়াম আছে বিদ্যালয়খনত কোনটো দিশত অৱস্থিত অ'কে কুৱেশ্যনটো তেনেহ'লে কেনেকৈ কৰিম কুৱেশ্যনটো কৰিম মাইকেলে পৰীক্ষাৰ বাবে বিদ্যালয়লৈ যাব মাইকেলে ক'লৈ যাব বিদ্যালয়লৈ যাব পূব দিশৰ পৰা যাত্ৰা আৰম্ভ কৰিলে এতিয়া পূব ফালৰ পৰা এইটো হ'ল পূব দিশ পূবৰ ফালৰ পৰা কোনফালে আহিব তেতিয়া পূব দিশৰ পৰা আহিলে পশ্চিম দিশৰ ফালে আহিলে যাত্ৰা আৰম্ভ কৰি এটা কি পালে চাৰিআলি পালে এইফালে এটা যাব তেতিয়াহ'লে চাৰিআলিত এইফালে এটা যাব ৰাস্তা এইফালে এটা যাব আৰু তাই কোনে মাইকেলে যোনফালে আহিছে সেইটো ৰাস্তা থাকিব এইটো কি হৈ গ'ল তেনেহ'লে চাৰিআলি হৈ গ'ল তেনে চাৰিআলি নেক্সট কি দিছে চাৰিআলিত উপস্থিত হ'ল তেওঁ বাওঁফালৰ পথটো এটা ৰেলৱে ষ্টেচনত শেষ হয় যেতিয়া ৰম্যা এই চাৰিআলিটোত উপস্থিত হ'ল তেতিয়া কি দেখিলে যে বাওঁ দিশটো তেতিয়া বাওঁ দিশটো কোনফালে হয় বাওঁ দিশটো সদায় বাওঁ দিশটো ওপৰফালে হয় নে তলৰফালে হয় বাওঁ দিশটো সদায় কোনফালে হয় ওপৰফালে হ'ব বাওঁ দিশটো তলৰফালে হ'ব তলৰফালে এটা কি আছে ৰেল ষ্টেচন আছে কুৱেশ্যনটো হয় নহয় মই নিজে কনফিউজ কেলি মাৰিছোঁ এক মিনিট এইফালে পূব দিশত হ'লে এইটো চাইডে কি হয় এইফালে ৰাইট হয় এইফালে কি হয় লেফ্ট হয় চ' ঠিকে আছে বাওঁ দিশটো কোনফালে ঘূৰিব বাওঁ দিশটো চাৰিআলি এইটো চাইডে এটা কি ষ্টেচন আছে ৰেল ষ্টেচন আছে নেক্সট তাই কোনফালে চালে পোনে পোনে আগলৈ গ'লে এটা মিউজিয়াম আছে যদি তাই পোনে পোনে যায় এইটো ৰাস্তাই যায় এটা কি আছে বুলি কৈছে মিউজিয়াম আছে তেন্তে এটাই ৰাস্তাই বাকী থাকিলে কোনটো উত্তৰলৈ তেতিয়া তাই ভাগৰ কিখন থাকিব বিদ্যালয়খন থাকিব চ' তেনেহ'লে কোনটো হৈ গ'ল উত্তৰ অপশ্যন নম্বৰ কি হৈ গ'ল ডি নেক্সট এক 6 পিঠিযুক্ত সুষম পাশাগুটিৰ পিঠিখনত থকা বিন্দুৰ সংখ্যা এনেদৰে আছে যাতে প্ৰতি বিপৰীত পিঠিসমূহৰ সংখ্যাৰ মুঠ যোগফল সদায় 7 হয় মানে এটা পাশাগুটি আছে কেইটা আছে এক 6 পিঠিযুক্ত সুষম পাশাগুটিৰ পিঠিসমূহ থকা বিন্দুৰ সংখ্যা এনেদৰে আছে যদি প্ৰতি বিপৰীত পিঠিৰ সংখ্যাৰ মুঠ যোগফল সদায় 7 হয় চাৰিটা সদিশ ধৰণৰ পাশাগুটি দলিওৱাই পঠিওৱাত ক্ৰমে 3 3 2 6 বিন্দুৰ সংখ্যা দেখা গ'ল পাশাগুটি কেইটাৰ ভূমি স্পৰ্শ কৰা পিঠিসমূহত থকা বিন্দু সংখ্যাৰ মুঠ যোগফল কিমান তেনেহ'লে কি বুলি কৈছে যদি পাশাগুটিকেইটা মানে যোগ কৰি দিলে আমি কি পাওঁ 7 পাওঁ মানে সেইটোৱে কৈছে তেনেহ'লে 4 লগত ওলাই থকা প্ৰথম পিঠিটো ওলাই আছে 3 ছেকেণ্ডটোতো 3 ওলাই আছে তাৰপিছত 2 ওলাই আছে তাৰপিছত 4 ওলাই আছে টোটেল কেইটা পাশাগুটি দলি আছিলে 4টা ন সেইটো কাৰণে এইকেইটা 4টা ফলাফলকেইটা দিয়া আছে তেনেহ'লে 3 যোনটো ভূমিত লুকাই থকা সংখ্যাটো কি হ'ব যিহেতু বিপৰীত পিঠিকেইটা যোগ কৰিলে 7 পাওঁ তেনেহ'লে 3 4 হ'ব ন এইটোতো কি হ'ব তেতিয়া 4 হ'ব তেতিয়া 2ত কি হ'ব 2ত ভূমিত লাগি থকা পিঠিটো 2টো ওপৰফালে ওলাই আছে তলৰফালে কি থাকিব যাতে আমাৰ যোগ কৰিলে 7 হয় তেতিয়া 5 থাকিব ন 5 2 7 ন ইয়াত কি থাকিব 1 তেতিয়া 4 8 8 কি হ'ব 9 9 পাছে কি হ'ব 14 টোটেল যোগ কৰিলে আমি কিমান পাম 14 অপশ্যন নম্বৰ বি নেক্সট দিছে কোনটো চিত্ৰ আনবোৰৰ সৈতে বিসদৃশ এটা তুমি চোৱা এই কুৱেশ্যন নম্বৰ দেখোঁতে গম পাই কুৱেশ্যন নম্বৰ 1টো কি হয় বিসদৃশ হয় কুৱেশ্যন নম্বৰ 1টো কি হয় বিসদৃশ কেলে চোৱা প্ৰথমে ইয়াৰ কোলা দাগটো ক'ত আছে তাত আছে ইয়াৰ কোলা দাগটো তাত আছে ইয়াৰ কোলা দাগটো
3 নম্বৰ ঘৰত আছে এইখিনি বা যদি হিচাপ কৰোঁ কাউণ্টিং কৰোঁ 1 2 3 4 নম্বৰ ঘৰত আছে ইয়াতো 4 নম্বৰত ইয়াতো কি আছে 4 নম্বৰত ইয়াত চোৱা তুমি ইয়াৰ পৰা যদি কাউণ্ট কৰোঁ তেতিয়া কেই নম্বৰ ঘৰত আছে 3 নম্বৰ ঘৰত আৰু এই গোটেইকেইটা শেপকেইটা একে এইটো কি হৈ গ'ল এটা বৃত্ত সেইটো কাৰণে অপশ্যন নম্বৰ কোনটো হ'ব অপশ্যন নম্বৰ 1 টোৱে হ'ব নেক্সট কুৱেশ্যন MAKLEL এই খালী জেগাখনত কি হ'ব সেইটো বহিছে ৰিক্ত স্থানটো কোনটো বৰ্ণ সংহতিয়ে পূৰণ কৰিব আমি এলফাবেটৰ প্লেচ জানিলে আৰু একো কৰিব নালাগে সো এমৰ মানটো হৈছে 13 আমি জানো এলৰ মানটো কি হয় এলৰ মানটো 12 এটা চা 13 পৰা 12 বনছে নেক্সট এডখত কি হ'ব লাগিব 11 হ'ব লাগিব 11 সংখ্যাটো কি হয় কে হয় তেতিয়া অপশ্যন দুটা কাট খালে অপশ্যন কোন দুটা কাট খাব অপশ্যন এ টো কি হয় এটো জে আছে অপশ্যন ডি টোত কি আছে জে আছে তেতিয়া এই দুটাৰ ভিতৰতে এটা হ'ব নেক্সট এইটোত কে আই আছে এইটোতো কে আই আছে তেনেহ'লে মই একেবাৰে লাষ্টৰ এন টো চেক লাষ্টৰ সংখ্যাকেইটা চেক কৰিলেই হ'ল তেতিয়া অ' পা কি এইটো এনৰ মানটো কি হয় এন মানে হৈছে 14 অ' মানে হৈছে কি 15 তেন্তে ইয়াৰ আগৰ এই সংখ্যাটো কি হ'ব লাগিব এইটো 15 এইফালে হৈ গ'ল 14 এইখিনি 13 হ'ব লাগিব ন 13 মানে কি এম এটা এমৰ মানটো কোনটোত আছে অপশ্যন নম্বৰ চি এমৰ মান আছে নেক্সট কুৱেশ্যন এনচাৰ 5 গৰাকী কেডেট চাৰ্লছ হাৰ্মিট ওম পিয়ুষ আৰু তপনক চাৰ্কল পেণ্টাগন ট্ৰেপজিয়াম হেক্সাগন আৰু অক্টাগন আদি জ্যামিতিক চিত্ৰসমূহৰ একোটাকৈ বাছি ল'বলৈ কোৱা হ'ল এইখনলৈকে পঢ়িলোঁ চৰ্ত হ'ল যে তেওঁলোকে ইংৰাজী নামৰ আদ্যবৰ্ণৰ সৈতে তেওঁলোকে বাছি লোৱা চিত্ৰৰ ইংৰাজী নামৰ আদ্যবৰ্ণ মিলিব নোৱাৰিব কথাটো কৈছে কি কথাটো কৈছে হেতৰ প্ৰথম আখৰটোৰ লগত এই হেক্সাগনত মই বুজাই দিছোঁ কথাটো হেক্সাগনত কি আছে এইচ আছে এই এইচটো এই হৰমিতে ল'ব নোৱাৰিব কাৰণ হেতৰ প্ৰথম আখৰটো কি আছে মিল আছে সেইটোৱে কণ্ডিশ্যন দিছে নেক্সট কি দিছে চৰ্ত হ'ল যে তেওঁলোকে ইংৰাজী নামৰ আদ্যবৰ্ণৰ সৈতে তেওঁলোকে বাছি লোৱা চিত্ৰৰ ইংৰাজী নামৰ আদ্যবৰ্ণ মিলিব নোৱাৰিব দেখা গ'ল যে ওম চিত্ৰত ঠিক এযোৰ সমান্তৰাল ৰেখা আছে ওমৰ চিত্ৰত এক সমান্তৰাল ৰেখা আছে ওকে ওমে এনেকুৱা এটা ল'লে য'ত এযোৰ সমান্তৰাল ৰেখা আছে সমান্তৰাল ৰেখা মানে ই সম্ভৱত ট্ৰেপজিয়ামক ল'লে ডান নেক্সট চাৰ্লেছ পিয়ুষ আৰু তপনৰ চিত্ৰত থকা বাহু সংখ্যা চতুৰ্ভুজতকৈ অধিক থকা চিত্ৰ কোনে কোনে ল'লে চাৰ্লেছে পিয়ুষে তপনে নেক্সট আমাক সুধিছে কি তেনেহ'লে সুধিছে কি পিয়ুষ আৰু তপনৰ চিত্ৰত চাৰ্লেছৰ চিত্ৰতকৈ কম সংখ্যক বাহু আছে পিয়ুষ আৰু তপনৰ চিত্ৰত চাৰ্লেছৰ চিত্ৰতকৈ কম সংখ্যক বাহু আছে এতিয়া কি চাৰ্কলটো কোনে বাছি ল'লে প্ৰথম কথা আমাক প্ৰথম কণ্ডিশ্যনতে কি দি থোৱা আছিলে যে চাৰ্লেছ পিয়ুষ আৰু তপনৰ চিত্ৰত থকা বাহু সংখ্যা চতুৰ্ভুজৰ সংখ্যাতকৈ বেছি মানে এহেঁতৰ চতুৰ্ভুজতকৈ বেছি সংখ্যা আছে তেতিয়া চতুৰ্ভুজতকৈ বেছি সংখ্যা আছে বুলি ক'লে সেইটো বৃত্ত হ'ব নোৱাৰে ন তেতিয়া এইকেইটা অপশ্যনত থাকিবই নহ'ব এটা হৈছে চাৰ্লেছ থাকিব নহ'ব নেক্সট কাৰণ আমাক বৃত্তৰ কথা সুধিছে বৃত্ত কোনে ল'লে নেক্সট পিয়ুষটো নহ'ব নেক্সট তপনৰ কথা ইয়াত নাই এতিয়া অ'কে ডান এতিয়া ওমৰ কথা দি আছিলে এইখিনিত ওমে সমান্তৰাল ৰেখা থকা ল'লে মানে ই বৃত্তত নলয় ন সমান্তৰাল ৰেখা থকা মানে ওমে বৃত্ত নলয় ন তেনেহ'লে কি থাকিলে অকল এটাই থাকিলে অপশ্যন নম্বৰ এ কোন থাকিলে হাৰ্মিট নেক্সট এই কুৱেশ্যনটো ষ্টেটমেণ্টৰ হয় এই কুৱেশ্যনটো একেবাৰে উজু এই কুৱেশ্যনটো কৰা এটা নিয়ম আছে সকলোবোৰ বুলি ক'লে 100 আমি 100 ডাইৰেক্ট লিখিব লাগে ইয়াৰ তলত এই কলমৰ ওচৰত 50 লিখিব লাগে এই সকলোবোৰ বুলি ক'লে 100 লিখিব লাগে ইয়াত কলমেই চিয়াহী এইটো সকলোবোৰ পেঞ্চিলেই কলম আছে সকলোবোৰ কলমেই কি হয় চিয়াহী এইটোক আমি কি বুলি ক'ব 50 লাগে এটা কথা মনত ৰাখিব লাগে 50 কেতিয়াও 50ক কেতিয়াও আমি 100 বনাব নোৱাৰোঁ কিন্তু 100ক আমি কি বনাব পাৰোঁ 50 বনাব পাৰোঁ এইবোৰ ৰিজনিঙৰ কুৱেশ্যন হয় চ' মই এতিয়া ডিটেইলছ মাৰি এইটো কাৰণেই কৰা নাই কাৰণ মোৰ ভাগৰ টাইম বহুত হৈ গৈছে 1 ঘণ্টা ওপৰ হৈ গ'ল তেনেহ'লে এই কুৱেশ্যনটো কেনেকৈ কৰিম মই এইটো 100 এইটো কি হয় 50 এইটো কি হয় 100 এইটো কি হয় 50 প্ৰথমে সকলোবোৰ পেঞ্চিলেই চিয়াহী এতিয়া
এতিয়া সকলোবোৰ পেঞ্চিলে কলম বুলি দিয়া আছিলে আৰু সকলোবোৰ কলমেই কি বুলি দিয়া আছে চিয়াহী বুলি দিয়া আছিলে এতিয়া সকলোবোৰ পেঞ্চিল এতিয়া পেঞ্চিলক কি বনাই দিলে পেঞ্চিলক সকলো বনোৱা মানে হৈছে 100 বনাই দিলে পেঞ্চিলৰ আছিলে কিমান 50ক আমি কি বনাব ন 100 বনাব ন প্ৰথম অপচন কাট খাব আৰু কিছুমান চিয়াহী এতিয়া চিয়াহীটো 50ত আছিলে কিছুমান চিয়াহী হ'ল পেঞ্চিল আমি সেকেন্ড অপচনটো কি হ'ব শুদ্ধ হ'ব কাৰণ কি 50ক আমি কি বনাব পাওঁ 100 বনাব পাওঁ বা 50 বনাব পাওঁ তেনেহ'লে অপচন নম্বৰ অকল ষ্টেটমেন্ট কোনটো শুদ্ধ হ'ব অকল দুইটো কেৱল বি অপচন নম্বৰ বি টো নেক্সট কুৱেশ্যন কোনটো বৰ্ণ সমাৰে এ অ বি পি পি এইডোখৰ খালী ঠাইকেইটাৰ ৰিক্ত স্থানবিলাক পূৰণ কৰিবলৈ কৈছে আমি যদি এটা ভালকৈ লক্ষ্য কৰোঁ কি পাম মই এইখিনিত দেখিছোঁ পি পি আছে হয়নে এইখিনিত আছে এছ এছ এইডোখৰত আছে টি টি আৰু অপশ্যনত কি আছে অ' তেনেহ'লে প্ৰথমতে চব অপশ্যনতে অ' আছে মানে এইডোখৰত কি বহিব তেতিয়া অ' বহিব সেইডোখৰত কি বহিব অ' বহিব তাৰপিছত চবতে কি আছে চবতে ইয়াত চি আছে ইয়াতো চি আছে ইয়াতো চি আছে ইয়াত নাই যেনিবা অ'কে তেতিয়াহ'লে ইয়াত অ' বনিলে তাৰপিছত এ পা কি বনিছে ইয়াত চালোঁ বি বনিছে এ পা কি বনিছে বি অ' পা কি বনিছে পি অ' পি এইডোখৰত কি বহিব তেতিয়াহ'লে এইটো বি পিছত চি বহিব তেনেহ'লে এইডোখৰত কি বহিব এইডোখৰত অ' বহিব অ' হৈ গ'ল এইটো বি হয়নে এইখিনি পৰা এ পৰা বি বনিছিলে বি পৰা এইডোখৰত কি বনিব চি এইডোখৰত চি হৈ গ'ল তাৰপিছত এইটো পি পিছত কি বনিছিলে কিউ এইটো কিউ কি দুটা হৈ গ'ল কাৰণ অ' পৰা কি বনিছিলে পি বনিছিলে ন কিউ হৈ গ'ল অ' চি কিউ তাৰপিছত এইখিনিত কি আছে কিউ দুটা হৈ গ'ল ডি এইটো আৰ কেইটা হ'ব দুটা হ'ব আৰ দুটা হ'ব ডি পৰা এইডোখৰত কি বনিব ই এতিয়া ফাইনেলি কি বনিলে অ' এইডোখৰত বনিলে চি এইডোখৰত বনিলে কিউ এইডোখৰত আৰ আৰু কি বনিলে ই আৰ আৰু ই নেক্সট অপশ্যন নম্বৰ কোনটোত এইকেইটা আছে এইটো লেটাৰ চিৰিজৰ কুৱেশ্যন হয় চ' এইটো অ' চি কিউ আৰ ই অপশ্যন নম্বৰ চিত আছে ৰাজে বিয়লি 3:15 এখন ৰেলগাড়ী ধৰিব লাগে 24 ঘণ্টাৰ ঘড়ী মাপত এই সময় কি হ'ব এইটো আৰু যদি কোনোবাই নেজানে আৰু মোক সুধি লাভ নাই এই কুৱেশ্যনটো 24 ঘণ্টাত কি বুলি কৈছে 3:15 তেন্তে আমি জানো যদি 24 ঘণ্টীয়া ঘড়ীটো 24 ঘণ্টীয়া হয় তেতিয়া 3 বজোৱা মানে কি 12টাত 12 হয় আৰু 3 লগালে 12 3 কি হ'ব 15টা কিমান হ'ব 15 হ'ব 15টা 15 হ'ব নেক্সট নিম্নলিখিতসমূহৰ কোনটো আনবোৰতকৈ পৃথক এতিয়া এমিটাৰ পেৰিমিটাৰ অলমিটাৰ আৰু এমিটাৰ এইটো আমাৰ জেনেৰেল নলেজ থাকিব লাগিব এমিটাৰে কি কৰে এমিটাৰে বিদ্যুৎ জোখে পেৰিমিটাৰ এতিয়া এই পেৰিমিটাৰ মানে কি জানে পেৰিমিটাৰ মানে ইংৰাজী এইটো পেৰিমিটাৰ হয় ইংৰাজী পেৰিমিটাৰ মানে গণিতত যে খাটে চ' পেৰিমিটাৰ মানে হৈছে পেৰিমিটাৰ মানে কি পৰিধি কি বুলি কয় পৰিধি ই বিদ্যুৎ জোখে ই অল্টমিটাৰে কি জোখে আছিলে উচ্চতা জোখে আৰু উচ্চতা মাপে আৰু এন মিটাৰে বতাহৰ মান জোখে তেনেহ'লে এই পেৰিমিটাৰটো ইয়াত মাজত বেলেগকৈ আহি গ'ল ন ই গণিত বস্তু আহি গ'ল তেনেহ'লে ই কি হ'ব ইয়ে অপশ্যন হ'ব অপশ্যন নম্বৰ কোনটো শুদ্ধ হ'ব বিটোৱে আমি কি ক'ব লাগিব বিটোৱে চবতকৈ কি হয় পৃথক হয় কুৱেশ্যন নম্বৰ একেবাৰে লাষ্টটো আছেগৈ শেষৰটো কোনটো শব্দৰ 4টাতকৈ কম সংখ্যক ভিন ভিন স্বৰবৰ্ণ আছে স্বৰবৰ্ণকেইটা আমি জানোৱেই এ ই আই অ' ইউ কণ্ডিশ্যন দিলে 4টাতকৈ কম সংখ্যক স্বৰবৰ্ণ কোনটাত আছে মানে 3টা থাকিব লাগিব বা তাতকৈ কম থাকিলেও কোনো আপত্তি নাই তেনেহ'লে ক'ত আছে এইটোত দেখিলোঁ আমি এটা আছে অ'য়ে 3টা আছে কি কৈছে কোনটো শব্দৰ 4টাতকৈ কম সংখ্যক ভিন ভিন স্বৰবৰ্ণ আছে স্বৰবৰ্ণ ভিন থাকিব লাগিব এইটোত আকৌ ভিন নাই নহয় ইয়াত ইউ আছে এ আছে ইয়াত কেইটা আছে ইয়াত 1 2 3 আইও আছে 4টা আছে ইয়াত চাওঁচোন 1 2 3 4 ইয়াত এই ভিনেই আছে ইয়াত ভিন আছে কিন্তু কেইটা আছে 4টা আছে স্বৰবৰ্ণ 4টাতকৈ কম বুলি কৈছে ইয়াত আছে ইয়াত ই আছে ইয়াত আই আছে ইয়াত এ আছে ইয়াতো কেইটা আছে 4টা আছে তেনে
অকল কোনটোত ইয়াত অ অ কি আছে অ অ অ অ এ ই আই অ ইউ তেনেহ'লে অপশ্যন নম্বৰ কোনটো শুদ্ধ হ'ব অপশ্যন নম্বৰ ইউ এ আই এ ভিন ভিন থাকিব লাগিব নহয় ইয়াত আকৌ ভিন ভিন নাই একেটাই আছে চাৰিটাতকৈ ভিন ভিন অকল অপশ্যন নম্বৰ বিটোৱে শুদ্ধ হ'ব অ'কে চ' আজি ভিডিঅ' ইয়াতে সমাপ্ত হ'ল তোমালোকক মই ডাইৰেক্ট এটা টপিক হিচাপত মই তোমালোকক ইয়াত অহা প্ৰত্যেকটো কুৱেশ্যন কি কৰিবলৈ ইয়াত অহা প্ৰত্যেকটো কুৱেশ্যন মই ছল্ভ কৰিবলৈ শিকাম চ' তোমালোকে মোৰ ভাগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে ভিডিঅ'টো লাইক কৰি দিবা ধন্যবাদ